যাত্ৰা ৰেইনমোড আইচিং ফাৰ সৈতে অসমৰ সৌৰভ জুবিন গাৰ্গ আহক জুবিন দাই এই অনুষ্ঠানটোত কি কৈ সকলোৱে উপভোগ কৰোঁ। নমস্কাৰ, মই ভাস্কৰ আছে মোৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। তোমাৰ নিবিড় আকাশৰে আজি মই মদ খাম আৰু গোটেই শ্ব'টো ধ্বংস কৰি পেলাম। এইটো মানে প্লেনিং আছিল? য়েছ, মই কৈ পেলাই কৰোঁ, মই লোকধাককৈ একো নকৰোঁ। আপুনি শাস্ত্ৰীয় সংগীত শিকিছিলে নে? মই একো নাই শিকা, মই কোনো গানেই শিকা নাই। মোক পিটন দিছিলে খুব সৰুতে, মই বৰ বদমাছ আছিলোঁ মানে সৰুতে। এতিয়াও বদমাছে দিয়ক? এতিয়াও বদমাছেই। হি ৱাজ ভেৰি স্মাৰ্ট আৰু বহুতে নাজানে তেওঁ অসমৰ প্ৰথম মেথছ কমত ডক্টৰেট। হয় নেকি? হি ৱাজ দ্য ফাৰ্ষ্ট গাই। এগৰাকী ছোৱালীৰ মাজত আপুনি কি বিচাৰি প্ৰথমতে প্ৰেমত পৰে? কোৱালিটি থাকিব লাগিব, ধুনীয়া। অকল ধুনীয়া নাথাকিলেও হ'ব, চব মানুহটো ধুনীয়া নহয় নহয়। হয়, মনৰ ধুনীয়াও থাকে। মনৰ ধুনীয়া থাকে, বিউটি বস্তুটো ইনাৰ আছোঁ, আউটাৰ বিউটিটো ইমান হেৰি নকৰোঁ। মই এজন ব্লাইণ্ড ছিংগাৰ হ'ম তাত। হয় নেকি? সেইটো কেৰেক্টাৰটো? সেইটো কাৰণে প্ৰেক্টিচ চলাই আছোঁ এতিয়া, পঢ়িছোঁ দুবাৰমান বাথৰুমত। আচ্ছা, মানে কমাৰ্চিয়েলাইজেশ্যনটো বহুত বেছি, যে গানটো কেনেকৈ চেল কৰোঁ সেইটো মেইন কথা। প্ৰথমতে সেইটো ভাবি লয়, মই নাভাবোঁ বাৰু। দেহ বিচাৰৰ গীত, বিয়া নামটো মই অকল বিয়া নামহে নাই গোৱা, এইটো ল'ৰাই নাগায় বুলি কয়, গায় কিন্তু আছে, এইটো নাইকিয়া হৈ গ'ল এতিয়া। নতুন প্ৰজন্মই যদি লগত থাকে গোটেই আমাৰ কালচাৰেল ইণ্ডাষ্ট্ৰি হওক, যি ইণ্ডাষ্ট্ৰি হওক, গোটেইখিনি ধুনীয়াকৈ চলি থাকে। ৰেডি ন? ইয়া জুলফি, মই ৰেডি। জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা, ফুলি ৰোৱা ফুল হৈ বৈ আহ বাসনা। নমস্কাৰ, পুনৰ এটি নতুন খণ্ডলৈ যাত্ৰাৰ ৰেইনমোড মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ। আজিও আমাৰ যাত্ৰাৰ ৰেইনমোড বিৰাট উখল মাখল। তাৰ কাৰণটো নিশ্চয় আমাৰ এই থাম্বনেইলখন দেখি আপোনালোকে অনুমান কৰিব পাৰিছেই আচলতে কাৰ ফটো লাগি আছে, আৰু লগতে ইমান ডাঙৰ এটা ক্লু দিছোঁ, ইমান ধুনীয়া এটি গীত গাইছোঁ। কাৰ গীত হ'ব পাৰে বাৰু, কোন অতিথি হ'ব পাৰে বাৰু, সকলোৱে জানিলেও মই কিন্তু তেওঁৰ বিষয়ে নোকোৱাকৈ থাকিব নোৱাৰোঁ। নিজকে এগৰাকী কমৰেড বুলি পৰিচয় দি ভাল পোৱা তেখেত হ'ল একাধাৰে এগৰাকী গায়ক, অভিনেতা, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, সমাজ সেৱক আৰু কি নাই তেওঁৰ নামটোত। আচলতে তেওঁ এগৰাকী প্ৰকৃতাৰ্থত শিল্পী। সেই যে ৯০ দশকৰ পৰা আজিৰ তাৰিখলৈকে অসমৰ প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ বুকুত মৰমেৰে শিপাই থকা তেখেত হ'ল এগৰাকী সুন্দৰ শিল্পী, সুন্দৰৰ সাধক তেখেত, মানৱ দৰদী এক ব্যক্তিত্বৰ অধিকাৰী তেখেত। সেই গান পাগল মানুহজন আজি আমাৰ যাত্ৰাৰ ৰেইনমোড মোৰ তেনেই কাষতে বহি আছে। হয়, সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু আৰু সকলোৰে শ্ৰদ্ধাৰ, আৰু মই যাৰ আটাইতকৈ বেছি অনুৰাগী, কি বুলি কওঁ, নামি যাৰ পৰিচয় দ্য জুবিন গাৰ্গ ওৰফে গল্ডিদা। গল্ডিদা, আপোনাক মোৰ ৰেইনমোলৈ ৱেলকাম জনাইছোঁ, যাত্ৰাৰ ৰেইনমোলৈ স্বাগতম। আৰু একেবাৰে আৰম্ভতে আপোনাক বহুত বেছি আজি বেলেগ ধৰণৰ লাগিছে, বিকজ আপুনি ব্লেড এখন পিন্ধি আহিছে চশমাৰ ঠাইত। মোৰ চশমা কালেকশ্যনবোৰ অলপ বেলেগ, চ' বেলেগ বেলেগ য'ত পাওঁ গোটাও, আৰু কিছুমানে দিয়েও, গিফ্টটো দিয়ে, অলপ বেলেগ দেখিলে মোক দি থৈ যায়। এইখন কোনোবাই দিছেনে আপুনি? এখন দিয়া, এইযোৰ মোৰ ফ্ৰেণ্ড এজন খুব ভাল, সিদিনা ষ্টুডিঅ'ত আহি দি থৈ গৈছে। আৰু মাজতে জুবলিৰ হাজবেণ্ডে দিলে এযোৰ, সেইযোৰ আকৌ গ্লাছেই নাই, সেইযোৰ দেখিছিলোঁ, ডব্লিউ টাইপ, পিকুলিয়াৰ। তো এয়া যে অকণমান ফাঁক ফাঁক আছে, সেইটোৰে দেখে নে গোটেই গ্লাছখনেৰে দেখে? নাই, গোটেই গ্লাছখনেই দেখে। অকণমান দেখাই দিয়কচোন এনেকৈ, আমাৰ জুম কৰি আমাৰ কেমেৰাত চাওঁ কেনেকুৱা। ইটছ লাইক এ ব্লেড আৰু। এইখন বাৰু আমাৰ যাত্ৰাত প্ৰথম এতিয়া ডিছপ্লে হ'ব। এখন পিন্ধাই নাই, আজিহে পিন্ধিছোঁ। ৱাও, দেখিছেনে ষ্টুডিঅ'ৰ পৰা। অ'কে, এতিয়া প্ৰথম কথা, মই প্ৰশ্ন সোধাৰ ধৃষ্টতা কৰিবলৈ নাযাওঁ, তথাপি প্ৰশ্ন সুধিব লাগিব, সেয়া সহযাত্ৰীসকলৰ কাৰণে। মই সহযাত্ৰী বুলি কওঁ কাৰণ আমাৰ অনুষ্ঠানটোৰ যাত্ৰা চেনেলটোৰ নাম, গতিকে যাত্ৰাত সদায় সহযাত্ৰী হয়। একেবাৰে আহি আপোনাৰ ইচ্ছামতে কিবা এটা ক'বলৈ যি মন গৈছে সেয়াৰে আৰম্ভ কৰোঁচোন। মানে মই একো নুসুধাকৈ আপোনাৰ কিবা এটা উত্তৰ দিয়ক না। এইটো এতিয়া পৰ্টেল চেনেল হৈ আছে নহয়, এইটো হৈছে এটা ইউটিউব চেনেল, চেনেলটোৰ নাম যাত্ৰা, আৰু এই ঘৰটোৰ নাম মই এনেকৈ যে সজাইছোঁ ৰেইনমো মানে আইচেংফাটো যেনেকৈ টাই ভাষাৰ শব্দ, ৰেইন মানে ঘৰ আৰু মৌ মানে নতুন, নতুন ঘৰ অসমীয়াত। ঠিক আছে, মোৰ শুভকামনা জনাইছোঁ, ভালকৈ কাম হওক, ধুনীয়া ভাল ভাল বস্তু দেখক মানুহে ইউটিউবত।
পডকাষ্ট বুলি কয় ন হয়, আজিকালি podcast। নতুন টাৰ্মছ মই ইমান নাজানো বুলি চ' এনেই দেখি থাকোঁ চবে কৰি থাকে কোনোবাই চ' ভাল ভাল কাম হওক মানুহে ভাল পাব মই আৰম্ভণি মানে এনেকুৱা হৈছে প্ৰথম চাগে আপুনি এজ এ ছিংগাৰ প্ৰথম ইয়ালৈ আহিছে এজ এ ছিংগাৰ বুলি নকওঁ আপুনি আচলতে শিল্পী শব্দটো বহুত বেছি আৰু গধুৰ এনেকুৱা হেৰিলে মই প্ৰথম আহিছোঁ একদম সেইটো মই বহুতে কামুৰি থাকে মই ক'তো যোৱা নাই প্ৰথম ইয়াত আহিছোঁ এবাৰতে পাইছোঁ সহযাত্ৰীসকলক সেয়া কওঁ মই ধন্য অনাৰ্ড ফিল কৰিছোঁ আৰু থেংক ইউ ছ' মাছ থেংক ইউটো মানে খুব সৰু এটা শব্দ হৈ গৈছে ক'ৰ পৰা যে আৰম্ভ কৰোঁ সঁচাকৈ অকণমান নাৰ্ভাছ হৈছোঁ তথাপি অকণমান আপোনাৰ আগৰ সময়খিনি সেইখিনি সময় আপুনি বৰহাটখনলৈ যাওঁ বৰহাট শিৱসাগৰৰ পূব প্ৰান্তত থকা এখন সৰু ঠাই সেইখন ঠাই আপোনাৰ ককা দেউতাৰ ঘৰ আছিল আৰু আটাইতকৈ এটা মই ফিতাহি মাৰোঁ সৰুৰে পৰা আৰু মোৰ ককা দেউতাৰ ঘৰখনো বৰহাটত মানে মোৰ মা দেউতাৰ ঘৰ তাত আছিল আৰু আপোনাৰ ককা দেউতাৰ নাম কুমুদ বৰঠাকুৰ আছিল নহয় জানো আৰু দেউতা মোহিনী মোহন বৰঠাকুৰ লেখক হিচাপে কপিল ঠাকুৰ গতিকে আপোনাৰ প্ৰতি অনুৰাগ জন্ম হোৱাৰ কাৰণ বহুতো কৌতূহলী হোৱাৰ কাৰণ বহুতো যদিও সেই অনামিকা মায়া আশা এইবিলাকৰ মানে বিশেষ আবেদনটো আছিলেই কিন্তু সেই সৰুৰে পৰা মাহঁতৰ মুখত এনাইৰ মুখত মাৰ মাকক এনাই বুলি কওঁ গতিকে সেয়া কপিল ঠাকুৰ আপোনাৰ দেউতা আৰু মোৰ মাৰ ককায়েক নিচাদেউ বুলি কওঁ একেলগে হাইস্কুলত পঢ়িছিলে বৰহাটৰ গতিকে গুপ্ত হত্যাৰ সময়ত আমাৰ নিচাদেউক হত্যা কৰা হৈছিল কাৰণটো আমি গম নাপালোঁ বহু পিছত যেতিয়া আপোনাৰ দেউতাই গম পালে তেওঁ যিহেতু লেখা মেলা কৰে এখন পেপাৰত খুব ধুনীয়াকৈ বন্ধুৰ বিষয়ে লিখা এটা দিছিল সেইখিনিৰ বাবে তেওঁক থেংক ইউ জনাইছোঁ এই সূত্ৰে আৰু নাম কি আছিলে অতুল গগৈ আচ্ছা বহু আগৰ কথা আৰু বহু বছৰ আগৰ কথা নোলালে কথাটো কি হ'ল কি নাই এনাই আমাৰ 100 বছৰত ঢুকাইছে কিন্তু 96 ইয়াৰ্ছলৈকে এনাই মানে আপোনাক নাতি বুলি কয় কাৰণ একেলগে পঢ়া আছিল যে নাতি মোৰ নাতি ল'ৰা আৰু ৰেডিঅ' এটা লৈ ফুৰে অকল তাত পাখি এই মন ৰেডিঅ'ত সেইটোৱে শুনে গতিকে ইমান আধুনিক আছিলে আপোনাৰ গান প্ৰিয় মানে মোৰ নাতি ল'ৰা চ' সেই অকণমান স্মৃতি আপুনি তাত আছিল নে বৰহাটত মই থকা নাই কিন্তু যোৱা হয় এতিয়া মই অলপ দিন আগতে গৈ আহিছোঁ তাত মোৰ খুৰা ল'ৰাটো ঢুকালে অলপ দিন আগতে চ' তেতিয়া মই যাব নোৱাৰিলোঁ কিন্তু ঢুকোৱাৰ কেইদিনমান আগতে মই প্ৰগ্ৰেমত যাওঁতে অকণমান দেৰি সোমালোঁ তেতিয়া তাক লগ পাইছিলোঁ আৰু খুৰাৰ ছোৱালীকেইজনী আহি থাকে মোৰ ওচৰলৈ আমাৰ ঘৰলৈ আহে চ' ৰিলেশ্যনটো আছে ধুনীয়া আৰু বৰহাটখন আচলতে বৰহাটখন মোৰ ককাৰ ছেকেণ্ড ঘৰে আমাৰ অৰিজিনেল ঘৰ হৈছে তামুলীচিগা জাজি তাত একদম গোটেই ফাউণ্ডেশ্যনটো তাত পিছত ককাই গৈ তাত ঘৰ পাতিলে আৰু ককাৰ দুজনী ঘৈণীয়েক আছিলে চ' দুখন ঘৰ কৰিলে বৰহাটত সেই ছেকেণ্ড ঘৰখন বৰহাট তাত সৰু এটা আছিলে ডাঙৰ এটাও আছিলে আৰু জাজিত একদম আচল ঘৰখন জাজিত আছে এতিয়াও এই যে মই শুনিছোঁ ৰেণু বৰঠাকুৰ বিনু পেহী ৰেণু শৰ্মা বিনু মাহী মোৰ জেঠাই পেহী ৰেণু জেঠাই হৈছে আটাইতকৈ ডাঙৰ তাৰপিছতে মোৰ দেউতা মানে আমি শুনো আৰু এনাৰ মুখত যে সাংস্কৃতিক আপোনালোকৰ পৰিয়ালটোৰ আমাৰ পৰিয়ালটো বৰ দিগদাৰ মানে মোৰ ককাৰ 16টা ল'ৰা ছোৱালী দুজনী ঘৈণীয়েক ডাঙৰজনী 10টা সৰুজনী 6টা চ' মই কিছুমান এতিয়া মোৰ কাজিন মই চিনিয়ে নাপাওঁ ভালকৈ বহুত দিনৰ মূৰত দেখোঁ লগ পাওঁ মই আমুকৰ পুতেক অ'কে সিদিনা এটা সৰু পেহীটোৰ ল'ৰাটো পাইছোঁ ইয়াত চিকমিক ষ্টুডিঅ' ওচৰত মই তাক মুখখন অলপ চিনাকি লাগিছে সি হাঁহি আছে সেইবিলাক ক'লে মই জুনুকা পেহীৰ ল'ৰা প্ৰকাণ্ড পৰিয়াল মোৰ দিগদাৰ তেতিয়াহ'লে আপোনাৰ জন্ম ক'ত হৈছিল বহুতে জানে তথাপিও মোৰ জন্ম তুৰা মোৰ মেঘালয়ত তেতিয়া মা দেউতাই তাত চাকৰি কৰিছিলে চ' যোৰহাটত বিয়া হৈ পেলাই তুৰাত গ'ল তাত মোৰ জন্ম তাৰপিছত আমি আহিলোঁ তেজপুৰ ট্ৰান্সফাৰ হ'ল তাৰপিছত যোৰহাট তাৰপিছত দেউতাই ACS পালে তাৰপিছত কৰিমগঞ্জ গুচি গ'লোঁ চ' মই ঘূৰিয়ে ফুৰা আৰু আচলতে সেই চাকৰি সূত্ৰে আপুনি বহু ঠাই বিভিন্ন জেগা আৰু এতিয়া মই আপুনি এঠাইত কৈছিলে জুবিন নামটোৰ অৰ্থ তৰোৱাল নহয় তৰোৱাল এইটো মানে হেৰি পাৰ্চীবিলাকৰ যিজন ভগৱান আহুৰা মেজদা বুলি কয় তাত আহুৰা মেজদাৰ তৰোৱালখনৰ নাম জুবিন এতিয়া যদি মই ভাবি লওঁ জুবিন গাৰ্গ মানে তৰোৱাল এখন তৰোৱাল আগতে আমাক তৰ্ক প্ৰতিযোগিতাবিলাকত দিয়ে তৰোৱালৰ ধাৰ বেছি নে কলমৰ ধাৰ বেছি আপুনি যদি নিজকে এতিয়া তৰোৱাল এখন বুলি ভাবে চ' আপুনি কলমৰ ধাৰটো বেছি বুলি ক'ব নে জুবিন গাৰ্গৰ ধাৰ বেছি মই এতিয়া মোৰ দুইটাই আছে মই গানো লিখোঁ সেইটোৱে যদি মই চুজ কৰিব কওঁ আপোনাক গানো গাওঁ চিনেমাও কৰি আছোঁ চ' সেইটো ক'বলৈ একো নাই সেইটো মানুহে অনুভৱ কৰিব আৰু মই নিজেনো কি ক'ম নিজে নিজৰ কথা নকওঁ সেইটো সহযাত্ৰী সকললৈ এৰিলোঁ আৰু এটা কথা আপোনাৰ যিবিলাক 90 দশকৰ পৰা যিখিনি গান তাৰ আবেদন আৰু এতিয়া গানখিনিৰ আবেদনৰ মাজত আপুনি নিজে কিবা পাৰ্থক্য ফিল কৰে নেকি পাৰ্থক্যটো কাৰণ আছে কাৰণ টাইম চেঞ্জেছ টেষ্ট চেঞ্জ হৈ যায় মানুহৰ মিউজিক চেঞ্জেছ
cinema changes, everything is changing. So সেইকাৰণে মই টাইম ৱাইজ প্ৰত্যেক 10 বছৰে মই মিউজিকৰ লেংগুৱেজটো চেঞ্জ কৰি আছোঁ মোৰ লিখাৰ ধৰণ চেঞ্জ হৈছে মোৰ মিউজিকৰ ধৰণ চেঞ্জ হৈছে নতুন ইনষ্ট্ৰুমেণ্ট পাইছোঁ নতুন ছফ্টৱেৰ পাইছোঁ চিনেমাত সোমালোঁ এতিয়া চিনেমাক লৈ পেলাই লাগি আছোঁ চ' অলমষ্ট প্ৰত্যেক 10 বছৰে মই মোৰ 30 বছৰ হ'ল এতিয়া গোটেই ইণ্ডাষ্ট্ৰীত 10 বছৰে মই যিমান পাৰোঁ চেঞ্জ কৰি গৈ আছোঁ আৰু যি চেঞ্জ কৰিব নাজানে সি কিন্তু নাইকিয়া হৈ যায় প্ৰথম কথা হ'ল ইউ হেভ টু চেঞ্জ ইউৰ চেল্ফ একেটা বস্তুতে ৰিজিড হৈ একেটা বস্তুতে থাকি যাওঁ মই মানে নদীৰ নিচিনা হ'ব লাগে ফ্ল'ই পুখুৰী পানী আৰু নদীৰ মাজত বহুত পাৰ্থক্য থাকে তথাপিও আপোনাৰ গানখিনিক লৈ অকণমান আমাৰ প্ৰজন্ম বুলিয়ে কওঁ আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজতে শুনি থাকোঁ ক'ৰবাত সেই আবেদনটো আছে কিন্তু যেন আপোনাৰ আগৰ মাতটোৰ প্ৰতি আমি বেছি আকৃষ্ট আছিলোঁ এতিয়া যেন অকণ মাতটো চেঞ্জ হৈছে সেইটো ভইচ চেঞ্জ হয় না ভইচটো অকণমান চেঞ্জ হয় বয়সৰ লগত বেলেগ কথা বেছটো বাঢ়ে ল'টো বেছি হৈ যায় আৰু মই সাধাৰণতে খুব বেছি হাই গোৱা ছিংগাৰ আছিলোঁ এতিয়াও হাই গাই থাকোঁ তথাপি আৰু খালি মই আগতেই ক'লোঁ এইটো গানৰ মানে ষ্টাইলবোৰ চেঞ্জ হৈ গৈ আছে এতিয়া কিন্তু আগৰ গানবিলাক যে ধৰি লওক আমি মিউজিকটোও মনত থাকে ইণ্টাৰলিউডটোও মনত থাকে গানটো গাই পাওঁ সেইবিলাকে আমি বেছি বিচাৰোঁ এতিয়াৰ গানখিনি আপোনাৰ অকণমান তুলনামূলকভাৱে মোৰ নিজৰ গান নহয় কিন্তু মোৰ নিজৰ গানত এতিয়া আজিকালি দেখিছোঁ নতুন আৰ্টিষ্টবোৰে বেছিভাগ মানে ছফ্টৱেৰ বেছ কাম কৰিবলৈ লৈছে এই ফ্ৰুটি লুপ ষ্টুডিঅ' হওক কিবা হওক সেইবোৰ বেছি ইউজ কৰে সেইবোৰ তাত বেছি মিউজিক কৰিবলগীয়া নাথাকে মানে চব পাই যায় লগাই দিয়ে কিন্তু মই অকল চাগে ইয়াত যি অকল একাষ্টিক কাম কৰোঁ মই কাৰণে ষ্টুডিঅ'ত তেনেকৈ বনাই লৈছোঁ মোক মানে মই চিটাৰ লাগিলে মই চিটাৰ ইউজ কৰিম বাঁহী লাগিলে বাঁহী ইউজ কৰিম ক'ৰবাত কাটি পেলাই নলগাওঁ চ' মোৰ তুমি ৰিচেণ্ট যিমান চিনেমা গান আছে চবতে দেখিবা গোটেই একাষ্টিকৰ পৰিব গিটাৰ লাগিলে মই গিটাৰ ইউজ কৰিম ন' পেটাৰ্ণ আৰু মই ছেশ্যন কৰোঁ আজিকালি ছেশ্যন মিউজিক কোনেও নকৰে ঘৰতে বহিলে বনালে আনিলে দৰকাৰ হ'লে কোনোবা এটাক বজোৱালে কিন্তু মোৰ তেনেকুৱা নহয় মই গোটেই মিউজিচিয়ান মাতোঁ বহোঁ আড্ডা খানা ছেশ্যন আজিকালি কোনেও নকৰে মই 5-6জন মিউজিচিয়ান মাতোঁ সেইটো অলপ পুৰণি ষ্টাইল কিন্তু দেই এইটো নতুন ষ্টাইল নহয় আজিকালি বোম্বেটো নকৰে সেইটো কি পজিটিভ হেৰি হয় সেইটো তেতিয়া সেই আড্ডাটো যে হয় তাত ইনভলভমেণ্ট এটা হয় গানটো লৈ আৰু মই এতিয়া বেছিকৈ চিনেমাৰ কাম কৰি আছোঁ চ' চিনেমাত মোক ইনভলভমেণ্ট লাগিবই বিকজ স্ক্ৰীন ৱাইজ চিন ৱাইজ চ' ড্ৰামা চব কথা বস্তু থাকে চ' সেইটো এনেই ফোনত বুজাই দিলে নহয় এইটো বহি পেলাই আড্ডা মাৰিব লাগিব ডিছকাছ কৰিব লাগিব সেইকাৰণে মই টাইম লওঁ মই এটা গান 7 দিন 8 দিন লওঁ এতিয়া মোৰ নিজৰ নতুন চিনেমা আহি আছে ৰৈ বিনালে কৰিম মই ডিচেম্বৰত তাৰ গান মই আজি 2 মাহ ধৰি কৰিয়ে আছোঁ কালি ৰাতি ৰাতিপুৱা 4টালৈকে কৰিছোঁ ছেটিছফেকশ্যনটো কিমান এটা গান কৰিবলৈ কিমান সময় লাগে গান মই কম্প'জ কৰোঁতে বেছি দেৰি নালাগে কম্প'জটো মই 1 ঘণ্টা আধা ঘণ্টাটো কৰোঁ কেতিয়াবা লিখোঁতেও বেছি টাইম নালাগে খুব কম সময়ত লিখোঁ সেইটো অকল আমি কেইটামানহে আছোঁ ইয়াত কম সময়ত লিখা কিন্তু সেই বাকী ষ্ট্ৰাকচাৰখিনি বনাবলৈ মই বহুত বেছি টাইম লওঁ সেইটো মানে কিছুমানে বৰ হৈ যায় যে একেটা গান কৰিয়ে আছোঁ আৰু কিমানবাৰ গায় 2 সপ্তাহ গোটেই গানটো হোৱাৰ পিছত মই নাগাওঁ মই অকল গাইডটো গাই থওঁ তাৰপিছত মোৰ গোৱাৰ টাইমটো একেবাৰে কম মই চাগে ফাষ্টেষ্ট থাকে মই কেতিয়াবা 10 মিনিটত গাওঁ কেতিয়াবা 15 মিনিট বিহু চিহুবিলাকতো 5 মিনিটত গাই থৈ দিওঁ আপোনাৰ ৰেকৰ্ড এটাও আছিলে এদিনত কিমানটা ৰাতিত 36টা গান আছে আৰু সেই 36টা গান যে গায় সেইটো আচলতে গিনিজ ৰেকৰ্ড হয় কিন্তু আনঅফিচিয়েল হৈ গ'ল কাৰণে উপায় নাই কিন্তু আপুনি সেই 36টা গান গাই ছেটিছফেকশ্যন কিন্তু আজিকালি মই ইমান বেছি গান নাগাওঁ মই 2টা 3টা হোৱাৰ লগে লগে মোৰ অলপ বৰ লাগে আজিকালি মই নাগাওঁ পিছদিনা গাম আগতে মানে জোচটো বেলেগ আছিলে 15টা গাম 20টা গাম এতিয়াতো কমাই দিছোঁ সেইটো বেয়া আচলতে সেইটোৱে জানিব বিচাৰিছোঁ 15টা বা 30টা গান গোৱাৰ পিছত আপুনি পূৰা দিব পাৰেনে সুখী হৈ আহেনে একেবাৰে গান গাইনে অকণমান ভাগৰ লাগে আৰু শুব লাগিব তেতিয়া আকৌ 10-12 ঘণ্টা ইমান ষ্টেজ দিয়াৰ দৰকাৰ নাই ন ইমান সোপা গান গালোঁ আৰু ক'ত লাহে লাহে গাই থাকিম এতিয়া ধুনীয়াকৈ কালিও গাইছোঁ মই 3টা গান গাইছোঁ কালি আজি নাই বাৰু আজি মই ৰখা নাই আজি এইটো প্ৰগ্ৰামৰ কাৰণে ৰখা নাই আকৌ মোৰ বেলেগ আৰু এটা কিবা এটা আছে ইয়াত থেংক ইউ আৰু সেই যে গান ইমান গানৰ পৃথিৱীখনক এনেধৰণে ৰজা এজন হৈ আছে গানৰ পৃথিৱীখনত অসমৰ একদম আৰম্ভণিতে সৰুতে সেইটো লক্ষ্য বান্ধি লৈছিলে নে গানৰ পৃথিৱীলৈ যাম নেকি আপুনি প্ৰথমতে তবলা বজাইছিলে হয়তো মোক ঘৰত মানে সদায় মিউজিকতহে জোৰ দিছিলে মানে পঢ়াত মই ভাল আছিলোঁ বাৰু কিন্তু সদায় ফাৰ্ষ্ট ছেকেণ্ডে হওঁ কিন্তু মানে মেট্ৰিক পাছ কৰাৰ পিছত মোক আৰু পঢ়াৰ কথা ইমান নোকোৱা হ'ল আৰু দেখিলে যে ইয়াৰ লাভ নাই এইটোতে যাব আৰু মই কৰি দিলোঁ ঘৰত মই যি কৰোঁ মিউজিকত কৰিম মই ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ নাই এইবোৰ মোক নক'বা কেতিয়াও মই কেতিয়া ডিগ্ৰী মই BSc নপঢ়িলোঁ বাদ দিলোঁ আধা পঢ়ি পেলাই চ' মই এইটো টাৰ্গেট কৰি লৈছিলোঁ মই এইটো হ'মেই কিন্তু ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ বা চিনেমা বনাম বুলি ভবা নাছিলোঁ কিন্তু এজ এ মিউজিক ডিৰেক্টৰ যে মই এষ্টাব্লিছ হ'ম সেইটো মই কনফিডেণ্ট আছিলোঁ সেইটো আজি পুৰা আপুনি প্ৰতিপন্ন কৰিছে এটা প্ৰশ্ন মই অকণমান লিখি লৈছোঁ মানে অকণমান কথাবিলাক গভীৰ ডক্টৰ ভূপেন হাজৰিকাৰ
কথা লৈ আহোঁ তেখেতৰ সংগীতৰ ক্ষেত্ৰত যেন এটা যুগৰ সৃষ্টি কৰিছে আমি সকলোৱে জানো ইমান শক্তিশালী গীতৰ মৰ্মবস্তু আৰু তাৰ বিষয়বস্তু বা সুৰ গীতবোৰৰ পটভূমিও বিচিত্ৰ দেশ কালৰ সীমা যেন অতিক্ৰমি গৈছে গংগা ভলগা মিছিছিপি আৰু বিভিন্ন বিষয়বস্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্প্ৰীতি ঔ মিচিং ডেকাতি কলা বগাৰ বৈষম্য আৰু কি আছে ঠিকনা নাই তাৰ গতিকে আৰু মই এটি যাযাবৰ সাগৰ সংগমত কটনা সাঁতুৰিলোঁ স্নেহে আমাৰ শতশ্ৰাৱণৰ এনেধৰণৰ গীত কিন্তু আজিৰ গীতিকাৰসকলৰ ৰচনা কৰা খুব কমেই দেখা পাওঁ গতিকে সেই প্ৰেক্ষাপটটো নাই পৰিৱেশটো নাই তেওঁলোকৰ অনুভৱৰ সীমাবদ্ধতা সেইটো মানে কি পৃথিৱীত দুই এজন আছে এতিয়াও আছে প্ৰগ্ৰেছিভ ৰাইটাৰ বুলি কয় প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ তেওঁলোকে আৰু ডক্টৰ ভূপেন হাজৰিকাটো পল ৰবচনৰ পুৰা ষ্টুডেণ্ট টাইপ আছিলে ন খুব কপি কৰিছিলে কপি মানে কি আৰু মানে তেওঁৰ ধৰণে লিখিব বিচাৰিছিলে গান আৰু ইভেন তেওঁৰ সময়ৰ আৰু এজন আছে বব ডাইলেনেও তেওঁৰ কথা কৈছে তেখেতৰ কথা চ' সেই জনাৰটো অলপ বেলেগ আৰু প্ৰকৃতি লৈ দেশ লৈ মানুহৰ দুখ লৈ সুখ লৈ সেইবিলাক লৈ তেওঁলোকে বেছিকৈ লিখে আৰু গোটেই বস্তুটো আহিছে কিন্তু ব্লুজৰ পৰা যিটো ক'লা মানুহৰ দুখৰ সংগীত ব্লুজ চ' গোটেই বস্তুটো ব্লুজৰ অৰিয়েণ্টেশ্যন তেতিয়া আমাৰ ইয়াত ব্লুজ ইমান চিনি নাপায় ভূপেন হাজৰিকা হি ৱাজ ভেৰি স্মাৰ্ট তেওঁ শুনিছিলে সেইবিলাক আৰু বাহিৰত গৈ পঢ়িছিলে আৰু বহুতে নাজানে তেওঁ অসমৰ প্ৰথম মেছ কমত ডক্টৰেট হি ৱাজ দ্য ফাৰ্ষ্ট গাই তেতিয়া মেছ কম কোনো চিনিয়ে নাপায় তেওঁ যেতিয়া গৈছিল চ' পিছত আমি গম পালোঁ যে মেছ কমৰ প্ৰথম ডক্টৰেট ডক্টৰ ভূপেন হাজৰিকা এইটো বহুত মেছ কম ষ্টুডেণ্টেও নাজানে মই সুধিছোঁ চ' তেওঁ সেই ক্ষেত্ৰত খুব প্ৰগ্ৰেছিভ আছিলে আৰু হি ৱাজ ভেৰি স্মাৰ্ট ইণ্টেলিজেণ্ট আৰু লিখনিটো খুব ভাল চ' তেওঁ সেই ধৰণে গোটেই তেওঁৰ গতিটো তেওঁ লৈ গ'ল চ' সেইকাৰণে তেওঁ অমৰ হৈ আছে এতিয়া মানে সেই অনুভৱখিনি নাই কাৰণে হয়তো সৃষ্টি নহয় নেকি বহুতে নহয় ইটছ ভেৰি কমাৰ্চিয়েল নাও এতিয়া বেছিভাগ কাম মানে মই কি ক'ম এতিয়া ডিজিটেল মিডিয়া হৈ থাকিলে গোটেই কাৰবাৰটো ৰেকৰ্ডো নাই কেছেটো নাই চিডিও নাই পেইন ড্ৰাইভো নাইকিয়া হৈ গ'ল চ' এভৰিথিং ইউ কেন গেট ইন ওৱান ক্লিক চ' আৰু সেই ধৰণে মিউজিক কৰিছে চবে আৰু মানে কমাৰ্চিয়েলাইজেশ্যনটো বহুত বেছি যে গানটো কেনেকৈ চেল কৰোঁ সেইটো মেইন কথা প্ৰথমতে সেইটো ভাবি লয় মই নাভাবোঁ বাৰু প্ৰথমতে সেইটো ভাবেই গানটো কৰে সেইকাৰণে গানবোৰ সেই তেনেকুৱা হয় আৰু অসমততো মই কওঁ মানে বহুত বেছি একঘেয়েমী হৈ আছে এতিয়া ৰক মিউজিক নকৰে কোনো মই ৰক ভাল পাওঁ মই ৰক কৰোঁ মই ব্লুজ কৰোঁ কোনো বাকীবোৰে কোনো নকৰে এতিয়া কিবা এটা আহিলে সেইটোকে ধৰি লয় এতিয়া ইডিয়ম চলি আছে ইডিয়ম চবেই ইডিয়ম কৰি আছে আৰু এই খেমটা ষ্টাইলৰ বিহুসুৰীয়া গানবোৰ মানে কৰি হাজাৰ ওলায় মই এভইড কৰা হ'লোঁ আৰু আকৌ খেমটা ওলালে কেতিয়াবা 4-5টা গান লৈহে গোটেইকেইটা খেমটা গান একেধৰণৰ গান চ' সেইটোৰ পৰা যদি ওলাব পাৰোঁ আমি মই সেইকাৰণে ট্ৰাই কৰি আছোঁ মই এতিয়া চিলাৰ যিখিনি গান কৰি আছোঁ প্ৰত্যেকটো গান বেলেগ অবভিয়াছলি মডাৰ্ণ কৰিম মই কিন্তু সেইবোৰৰ পৰা ওলাই পেলাই কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ এই গানবোৰ কৰি থাকোঁতে আপুনি সুৰ কৰি আটাইতকৈ বেছি ভাল পায় নে লিখি বেছি ভাল পায় মই দুইটা একেলগে কৰি যাওঁ মই অলপ মেচিন টাইপ কাম কৰোঁ মানে মই সুৰটো কৰি থাকোঁ ইফালে প্ৰগ্ৰেমিং কৰি থাকোঁ মিউজিক কৰি থাকোঁ লগে লিখি গৈ থাকোঁ চ' সেইকাৰণে মোৰ আচলতে সোনকালে হয় মই এটা ৰাতিত এটা গান কমপ্লিটেই হৈ যায় আধা দি তাৰপিছত মই মিউজিক ছেশ্যনত বহোঁ আৰু কি লাগে মোক চিটাৰ লাগিব গিটাৰ লাগিব বাঁহী লাগিব চব মাতি থাকোঁ বহি আড্ডা মাৰি কৰি থাকোঁ আৰু ভাল লগা একেবাৰে এতিয়া যদি সততে মনত পৰে সুৰ কোনটো গানৰ আটাইতকৈ বেছি ভাল লাগে আমিতো গান পাগল আপোনাৰ মোৰ নিজৰ মানে কোনটো বেছি পুতুককৈ যদি মনত পেলাই চ' সেইটো ক'বলৈ দিগদাৰ কাৰণ মই নতুন 3খন চিনেমা একেলগে মিউজিক কৰিছোঁ যোদ্ধা চিকাৰ ৰৈ বিনালে মোৰ নিজৰখন আৰু তাত চব ভাল গানেই কৰিছোঁ ধুনীয়া গান কৰিছোঁ আৰু মোৰ নিজৰখনটো ৰৈ বিনালে কাম চলি আছে এতিয়াও এখন কমপ্লিটলি এখন মিউজিকেল চিনেমা কৰিম অসমত মই কৰা নাই এতিয়ালৈকে অকল গান বেছড চ' তাত 5-6টামান গান থাকিব আৰু ইণ্টাৰেষ্টিংলি মই এজন ব্লাইণ্ড ছিংগাৰ হ'ম তাত হয় নেকি সেইটো কাৰণে প্ৰেক্টিচ চলাই আছোঁ এতিয়া পঢ়িছোঁ দুবাৰমান বাথৰুমত চ' আৰু সেইকাৰণে ৰাজেশ ভূঞাক ডাইৰেকশ্যন দিছোঁ বোলো মই ব্লাইণ্ড হৈ থাকিম চ' কোনোবা এটা ভাল লগৰ লাগিব ধুনীয়াকৈ চাই দিবলৈ ডাইৰেকশ্যনটো আপুনি বাথৰুমতো প্ৰেক্টিচটো কৰি আছে মই কৈ আছোঁ কেনেকৈ বাথৰুমত গা ধুব পাৰি অন্ধ হৈ পেলাই তাত দেখাব লাগিব নেকি চাগে না তাত দেখুৱাব নালাগে গা ধোৱাটো নেদেখাওঁ গা ধোৱাটো নেদেখুৱাই বাট বাথৰুম চিকুৱেঞ্চ থাকিব নেকি জেষ্টাৰটো আহিব লাগিব ন এটিটিউডটো অন্ধৰ আৰু তাকো মানে গগলছ নিপিন্ধা ব্লাইণ্ড সেইটো কৰিবলৈ আটাইতকৈ টান দেখি থাকে সি মানে মই দেখি আছোঁ কিন্তু মই নেদেখাৰ নিচিনা সেইটো প্ৰেক্টিচ কৰি আছোঁ আৰু এইখন চিনেমাত ইণ্টাৰেষ্টিংলি মই 2জন ছিংগাৰৰ ষ্টৰী 2জন আছিলে 3জন আৰু এজনো আছে আনুষংগিক
তো মই ছেকেণ্ড কেৰেক্টাৰটো লৈছোঁ নীলাকাশক হয় নেকি গানো গাব এইখিনি কথা আগতে কৰবাত কৈছেনে প্ৰথম ইয়াতে কৈছে তেনেকৈ কোৱা নাই এটা এটা জেগাত কোৱাত কৈছোঁ আৰু ইভেন আচুৰ্যও আছে হয় নেকি নীলৰ বেষ্ট ফ্ৰেণ্ডটো হ'ব আচুৰ্য চ' তিনিজন ছিংগাৰ লৈ পেলাই ষ্টৰী আৰু ছোৱালীজনী নতুন বাৰু নতুন ছোৱালীজনী লৈছোঁ আৰু ইণ্ডিয়াৰ বাহিৰতো শ্বুট কৰিম আৰু মাজতে মই এই কৰ্ণাটকা গ'লোঁ তাতো লোকেশ্যন চাই আহিছোঁ কিছুমান তাতো কৰিম বাকী গুৱাহাটী চুৱাহাটীত হ'ব একদম কমপ্লিটলি মিউজিকেল মিঠা ধুনীয়া ধুনীয়া হ'ব যেন লাগিছে এখন অলপ দুখ থাকিব খালি অলপ ট্ৰেজিক আৰু অকণমান দুখ থাকিব লাগিব অসমীয়া মাৰপিট চাৰপিট নাই নো একশ্যন নাথিং অ'কে ন অসমীয়া মানুহে ইমোশ্যন ভাল পায় দুখ ভাল পায় কান্দি ভাল পায় সেইটো লাগিব ইয়াত কন্দা কটা ধেৰ আছে অ'কে আৰু গান শুনিম কিন্তু দেই মুডত আছেনে গান শুনোৱাৰ গীটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছোঁ আপোনাক গাবলৈ সহযাত্ৰীসকলেও অকণমান ধুনীয়াকৈ বহি শুনকচোন জুবিন দা আমাক কি শুনায় এইটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ চিলা এলবামটোত মই 12টা গান কৰিছোঁ টোটেল ছটামান ৰিলিজ হৈছে 6টামান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ'বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এইটো একদম নতুন গান এইটো মই হস্পিটেলত বনোৱা গান 4-5টা গান বনাইছিলোঁ হস্পিটেলত এতিয়া বম্বেত আছিলোঁ মানে আপুনি যেতিয়া হস্পিটেলত আছিলে মইতো 3 মাহ থাকিলোঁ ন হস্পিটেলত আগৰ পৰা বেমাৰ হ'লে তেতিয়াও সৃষ্টি মানে তেতিয়া মই চব পাহৰি গৈছিলোঁ কিন্তু গান বনাবলৈ পৰা নাছিলোঁ কাৰণ আপুনি গানৰ মানুহ আমি শুনিম সেইটো যাত্ৰা পাৰ্টি ৰেডি অকণমান পুৰণা ষ্টাইলৰ গান ভাল লাগিব সেইকাৰণে মই ভিডিঅ'টো মানে দীপালী বাইদেউ আৰু নীলপৱন বৰ্মাক লৈ এটা ভাবি আছোঁ এটা কিবা এটা কৰিম তেওঁলোকক ট্ৰিবিউট কৰি তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে উটি ভাঙি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে উটি ভাঙি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেলি হৈ গৈছোঁ মাই গড মই ইমান ধুনীয়া সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে সেইটো মই লৈ আহিলোঁ মানে মোৰ হস্পিটেলত থাকোঁতে একো কথা মনত নাই কাৰোক চিনি নাপাওঁ তেনেকুৱা হৈ গৈছিল অলমষ্ট গজনী খালি মোৰ মেনেজাৰ সিদ্ধাৰ্থক ক'লোঁ মোৰ ঘৰত হাৰমনিয়াম এটা আছে লৈ আহ আৰু মোক ধৰি থাকিব লাগে ওলাই ল'ৰ মাৰ মই এট্ৰপি বুলি কয় এইটো বুঢ়া বয়সত হয় মোৰ সোনকালে হৈছে তাৰপিছত আৰু হাৰমনিয়ামটো আনি দিলে সেইদিনা বহি পেলাই 4টা গান কৰিলোঁ কৰি গৰিমা ৰেকৰ্ড কৰি আছে তাৰপিছত মই কৈ আছোঁ যে এইটো গান শেখৰক পঠা এটা গান পাপুক পঠাইছোঁ এটা গান আৰু কাৰোবাক পঠাইছোঁ চ' সেইধৰণে ভগাই দিলোঁ গানকেইটা তাৰপিছত গানকেইটা ৰেডি হ'ল তাৰপিছত এতিয়া মিক্সিং চিক্সিং হৈ গ'ল বাৰু খালি মানে ভিডিঅ'কেইটা কৰিব লাগিব অলপ গৰমটো কমিলে ইমান আবেদন আছে গানটোত ইমান ধুনীয়া সেইকাৰণে ভিডিঅ' কনচেপ্টটো মই তেনেকৈ ভাবিছোঁ পুৰণা মই স্পীচলেছ হৈছোঁ আৰু মই বেছি আজি একো ক'ব পৰা নাই অকল আজি জুবিন দাৰ পৰা শুনিম আপোনাৰ মানে ভাল লগা গানবিলাক ভাল লগাৰ কাৰণবোৰ আপুনি কি বুলি ভাবে এটাতো উচ্চাৰণ সেইটো মানে মই উচ্চাৰণটো ভালকৈ কৈছোঁ নে শব্দটো উচ্চাৰণে উচ্চাৰণ উচ্চাৰণ জোৰ লাগে উচ্চাৰণ
সেইটো এটা কাৰণ হয় সেইটো আমি জানোই সেইটো টানি একদম হৃদয়ত চুই যায় আৰু বেলেগ কি কাৰণ বুলি ভাবিব পাৰে আপোনাৰ গান ভাল পোৱা সেইটো সৰুতে দেউতা শিকালে মানে ডিকশ্যনটো দেউতা ইংলিছৰ মানুহ উৰ্দু জানে সংস্কৃত পঢ়ে চ' মোক গোটেই সভা লেচন দি দিলে একেলগে সংস্কৃতো পঢ়াইছে উৰ্দুও শিকালে অলপ হিন্দীটো বাৰু শিকিছোৱে ইংলিছ দেউতাই সদায় কয় যে যিটো ভাষা কওঁ সেইটো তেনেকৈ কবি বেয়া নহয় যাতে শুনিবলৈ বেংগলী চব সেই ধৰণে সেই মোৰ ৰিক্ৰিয়েশ্যনটো তেনেকৈ হ'ল দেউতাৰ ফালৰ পৰা ঘৰত কিন্তু কোনোবাই ক'লেও নিজৰ যদি সেই অনুৰাগটো নাথাকে ভাষাটোৰ প্ৰতি আপোনাৰ এক্সাৰচাইজ এটা নিজৰ ফালৰ পৰা যদি নাথাকে শিকাৰ স্পৃহাটো থাকিব চ' সেইটো আছিলে চাগে সৰুৰ পৰা আৰু এতিয়াও আছে শিকিয়ে আছোঁ এইটো চ' সেইটো এটা কাৰণ বুলি ভাবোঁ আৰু মোৰ মেলোডি লাইনবিলাক অলপ বেলেগ অন্যৰ লগত নিমিলে চব সেইটো কাৰণে চাগে মই ওলাই আহিলোঁ এনেকৈ আৰু প্ৰত্যেক দিনাই নতুন কিবা এটা কৰিবলৈ চেষ্টা এটা থাকে মানে আপোনাৰ গানবোৰ শুনিলে আপোনাৰ গান শুনি আমাৰ কিবা এটা সৃষ্টি হয় সেইটো বৰ ডাঙৰ কথা আৰু এইখিনিতে সুধো যে আমি যেনেকৈ হেডফোন লৈ পিনে আপোনাৰ গানবোৰ শুনো আপুনি আজৰি পৰত যেতিয়া গান শুনে নিজৰ গান শুনে নে নাই মই হেডফোনত নুশুনো য'তেই হ'লেও হেডফোনত ষ্টুডিঅ'ত কেতিয়াবা মিক্স কৰাৰ পিছত মানে হেৰি কৰিবৰ কাৰণে ডিচিশ্যন ল'বৰ কাৰণে হেডফোনত শুনা হয় হেডফোন মই একেবাৰে ইউজ নকৰোঁ গাড়ীত শুনো কিন্তু গাড়ীত থাকিলে মোৰ চাউণ্ড ছিষ্টেমটো সদায় ভাল থাকে আৰু গান এটা মিক্স কৰি পঠোৱাৰ পিছত আজিও এটা গান পঠাইছে মই সদায় গাড়ীত শুনো প্ৰথমতে যদি গাড়ীত ভাল বাজে পৃথিৱীৰ চব জেগাত ভাল বাজে সেইটো এটা বেলেগ কথা মই কৈছোঁ যে আপোনাৰ গান শুনিবলৈ আজি বোলে গান এটা শুনো নিজৰ গান তেনেকৈ শুনে নে নাই মোৰ নিজৰ গান শুনা নহয় কিন্তু কাৰণ নিজে যেতিয়া গান এটা বনাওঁ মিক্সিকলৈকে ইমানবাৰ শুনা হয় চ' তাৰপিছত আৰু মই আকৌ সেইটো শুনিবলৈ নিবিচাৰোঁ বেলেগত বাজিলে শুনি ভাল লাগে যে মানুহে শুনিছে আৰু সময় নাপাওঁ নহয় ইমান আকৌ বেলেগ এটা গানত লাগোৱেই সেইটো হয় চ' সেইটো এটা কাৰণ আৰু কিন্তু গান শুনি ভাল পাওঁ মই আনৰ গান কেতিয়াবা শুনেনে শুনো অভিয়াছলি শুনো মোৰ ফেভৰেট কিছুমান মানুহ আছে পুৰণা গান মই বেছি শুনো হিন্দী মানে 70s 60s সেইবিলাক গান বেছি শুনো আৰু ইংলিছটো অভিয়াছলি শুনো ৱেষ্টাৰ্ণছ আৰু ৰক শুনো ব্লুজ জেজ শুনো মানে মডাৰ্ণ জেজ একদম অল্ড জেজটো মই ভাল নাপাওঁ হিন্দী গান গাই কিমান ভাল বিভিন্ন দেশৰ মানে যিবিলাক ট্ৰেডিশ্যনেল মিউজিক ফ'ক মিউজিক সেইবিলাক মই শুনি ভাল পাওঁ ফ'কৰ কথালৈ আহিছোঁৱে যেতিয়া হিন্দীৰ কথালৈ আহিম বাৰু মই প্ৰশ্নটো হেৰি কৰিছোঁ আপুনি দেহ বিচাৰৰ গীত বিয়ানামটো মই অকল বিয়ানামহে নাই গোৱা ল'ৰাই নাগায় বুলি কয় গাই কিন্তু আছে এইটো নাইকিয়া হৈ গ'ল এতিয়া হয় সেই যে ফ'ক গানখিনিৰ ভিতৰত আপুনি কোনটো আটাইতকৈ প্ৰাধান্য দিয়ে আৰু এতিয়াৰ গোটেই আমাৰ অসমত সেইটোৰ কেনেধৰণৰ প্ৰভাৱ মানে মানুহে চৰ্চাটো কৰাটো বিচাৰে অসমৰ ফ'কটোতো অলৱেজ ৰিচ আৰু এইটো উপায় নাই আৰু মোৰ গান শিকা নহ'লে লাইফত তেনেকৈ মই পাৰ্কাশ্যনহে শিকিলোঁ আপুনি শাস্ত্ৰীয় সংগীত শিকিছিলে নে মই একো নাই শিকা মই কোনো গানেই শিকা নাই কিন্তু মই যেতিয়া বিজনীত আহিলোঁ তেতিয়া মই এজন ছাৰ পালোঁ ৰমণী ৰায় ছাৰ মোৰ ছেকেণ্ড গুৰু প্ৰথম আছিলে ৰবীন বেনাৰ্জী তাৰপিছত ৰমণী ৰায় ছাৰ চ' ৰমণী ৰায় ছাৰে মোক এই কাৰণ মই কৰিমগঞ্জত 8 বছৰ আছোঁ ক্লাছ 7লৈকে চ' তাত মই অসমীয়া সংস্কৃতিত ইমান পোৱা নাই কাৰণ তাত বেংগলী প্ৰাধান্য জেগা কিন্তু এটা ভাল হ'ল যে মই ৰবীন্দ্ৰ সংগীত নজৰুল গীতি এইবিলাক শিকিবলৈ পালোঁ তাত শুনি শিকা বাট পঢ়িবলৈ পালোঁ বেংগলী চব যিমানখিনি সাহিত্য আছে ভাল হ'ল এই বিজনেছত অহাৰ পিছত ৰমণী ছাৰে মোক এই লোকগীত হওক বৰগীত হওক জ্যোতি সংগীত হওক ৰাভা সংগীত হওক এইবিলাকৰ লগত মোক নতুনকৈ পৰিচয় কৰাই দিলে মই তেতিয়া ক্লাছ 8 চ' সেইটো এটা মোৰ মানে এটা এডভান্টেজ যে ৰমণী ছাৰক পালোঁ তাৰপিছত ছাৰে সেইখিনি শিকালে মোক প্ৰায় 3 বছৰ তাৰপিছত তামোলপুৰ আহিলোঁ আকৌ তামোলপুৰতো আহি মই এটা ধুনীয়া সাংস্কৃতিক পৰিৱেশ পালোঁ তাত কেইবাজনো মোতকৈ ডাঙৰ বাৰু তেওঁলোক ভাল ভাল ছিংগাৰ পালোঁ তাত যি ফ'ক মিউজিক কৰে ভাল দুটাৰা ডগৰ এইবিলাক দেখিলোঁ শিকা আৰম্ভ কৰিলোঁ চ' সেইখিনিয়ে মোৰ অস্ত্ৰ আৰু ৱেপন আৰু অসমৰ তাৰপিছত মই অৱশ্যে 96 মানলৈকে মই মানে অসমীয়া ফ'ক গোৱা নাছিলোঁ ইভেন মই বিহু গোৱা নাছিলোঁ তেতিয়া অকল মডাৰ্ণ তাতে মই গুৰুত্ব দি আছিলোঁ তেতিয়া মই চিনেমাতো সোমোৱা নাই চিনেমাত মই 99ত সোমাইছোঁ চ' খগেন গগৈ আৰু বিমান বৰুৱাই মোক জোৰ কৰিলে যে তই বিহু ভাল গাবি তই বিহু গা আপাৰ আচামৰ ল'ৰা মই ক'লোঁ যে মোক কোনেও কোৱা নাই আজিলৈকে আৰু মই নিজেও বনোৱা নাই বিহু তেতিয়া তেওঁলোকেই কৰিলে মিউজিক কেইবাটাও কেছেট হ'ল প্ৰথম কেছেটটোৰ নাম মই নিজে পাহৰিলোঁ সেইটো বয়সত নিজে প্ৰডিউচ কৰিছিলোঁ উজান প্ৰীতি সেইটো প্ৰথম বিহু কেছেট আছিলে উজান প্ৰীতিৰ পিছত তাৰপিছত এইবিলাক আহিলে জানমণি অঞ্জনা এইবিলাক তাৰপিছত বিহুৰ এটা বেলেগ ধৰণৰ মাৰ্কেট ক্ৰিয়েট হ'ল বিহুৰ মাৰ্কেট বহুত সৰু আছিলে
তেতিয়ালৈকে মই যেতিয়া গোৱা আৰম্ভ কৰিলোঁ বছৰত 300-400 এনেকৈ বিহু গাওঁ ঢেৰ প্ৰডিউচাৰ ওলালে বিভিন্ন জেগাৰ পৰা গোটেই ষ্টুডিঅ'টো বিয়া ঘৰৰ নিচিনা হৈ যায় চবৰে 3টা গান 4টা গান 3টা গান 4টা মই গাই থাকোঁ আৰু 15টা 20টা আৰু মাৰ্কেটখন ক্ৰিয়েট হৈ থাকিলে গোটেই বিহুৰ কেছেট যে 1.5 লাখ 2 লাখ চেল হ'ব এইটো কোনো ভবাই নাছিলে তাৰপিছত মই ধৰিলোঁ আমাৰ লোকগীতত ধৰিলোঁ গোৱালপাৰীয়া লোকগীত কামৰূপীয়া লোকগীত সেইবিলাকো বহুত মানে হাজাৰ হাজাৰ কেছেট চেল হৈছে চ' সেইটো এটা ভাল কথা যে ইণ্ডাষ্ট্ৰীখন গ্ৰ' হ'ল বহুত মানুহে কাম পালে ভাল ভাল কাম হ'ল ষ্টুডিঅ'বিলাক গোটেই চলা আৰম্ভ হ'ল ধুনীয়াকৈ চ' মই ভাবোঁ যে সেইটো আমাৰ এটা টিম ৱৰ্ক আছিলে আৰু মই এটা তাত আনুষংগিক এটা অংশ এটা কিন্তু গোটেই কাৰবাৰটো বৰ ধুনীয়া হৈছিল তাৰপিছত যেতিয়া আৰু আকৌ পাইৰেচি আহিলে চিডি উলিয়াটো চেচেই কৰি দিলে আকৌ ড্ৰপ হৈ গ'ল গোটেই বস্তুটো এতিয়া আৰু ডাউনলোড কৰে তাত যিটো পইচা আহে সেইটোৱে এই যে কামটো কৰি থাকিব লাগিব হয় এই গান গোটেই গানময় হৈ আছে গান আপোনাৰ জীৱনত নথকাহেঁতেন কি থাকিলহেঁতেন কি হ'লহেঁতেন মই স্পৰ্টছমেন হ'লহেঁতেন আপুনি ফুটবল খেলে মই এতিয়াও খেলোঁ ক্ৰিকেটো খেলোঁ এইবাৰ পিছে ফুটবল খেলা নহ'লে ক্ৰিকেটে খেলা হ'ল বেছি 5খন মেটচ খেলিছোঁ ফুটবলটো মন আছে এতিয়া আগষ্টত চাওঁ 4-5খন খেলিম মই আচলতে ফুটবলটো খুব ভাল পাওঁ প্ৰমোট কৰিব বিচাৰোঁ মানে অসমত বহুত ল'ৰা পাইছোঁ মই ছোৱালীও ভাল খেলে ছোৱালীও পাইছোঁ বঢ়িয়া ফুটবল খেলে কিন্তু প্ৰমোশ্যনটো নাই চ' যদি প্ৰমোট কৰোঁ তেনেকৈ ল'ৰা ছোৱালী ওলাই যাব বাহিৰত খেলিব এতিয়া হিমা ওলাইছে হিমাকটো প্ৰথম মই প্ৰমোট কৰিছোঁ তাইক প্ৰথমতে তাইক চিনিয়ে নাপাইছিলে কোনো তাই মোৰ ফেন ক্লাবৰ সদস্য আছিলে তাৰপিছত অকণমান মই প্ৰমোট কৰি দিলোঁ গভৰ্ণমেণ্টে প্ৰমোট কৰিলে এতিয়া তাই ধুনীয়া কাম এতিয়া আপুনি কোৱা মতে শাস্ত্ৰীয় সংগীত আপুনি শিকা নাছিলে বাট আপুনি গানৰ ৰজা আপুনি অভিনয় শিকিছেনে অভিনয় মই শিকা নাই বাট মই স্কুলৰ পৰা মই নাটক কৰিছোঁ কলেজতো কৰিছোঁ মোৰ মায়ে কৰিছিলে দেউতাই কৰিছিলে নাই একো নাই ত' আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে গান হওক অভিনয় হওক আপুনি গোটেই কেপচাৰ কৰি আছে আপোনাক অভিনয়তো আপোনাক সকলোৱে গ্ৰহণ কৰি লৈছে চ' নিশিকাকৈ এনেধৰণে এইটো সম্ভৱ যে সেইটো আপুনি প্ৰমাণ কৰিছে কেনেকৈ সম্ভৱ আচলতে কি থাকিলে সেইটো সম্ভৱ হৈ উঠে মই অকণমান নেচাৰেল মানুহটো মই সেইকাৰণে প্ৰকৃতিৰ দান বুলি কওঁ নিজকে নেচাৰ্ছ গিফ্ট আৰু ছেকেণ্ড কথাটো হ'ল ষ্টাডি লেভেলটো লাগিব মানে ষ্টাডি কৰিব লাগিব পঢ়া শুনা মই BSc পাছো নহয় কিন্তু মই যিমান কিতাপ পঢ়িছোঁ বহুত স্কলাৰে পঢ়া নাই চাগে ঘৰতো এটা মস্ত লাইব্ৰেৰী সৰুৰে পৰা দেখিছোঁ চ' এতিয়া পঢ়ি থাকে একদম মস্ত লাইব্ৰেৰী ঘৰত চ' সেইটোৱে কাম দিলে আৰু চিনেমা বস্তুটো মই ষ্টাডি কৰিছোঁ মই প্ৰথম চিনেমা কৰিছিলোঁ তুমি মাথোমৰ তেতিয়া মই একদম পোৱালি নতুন তথাপি ষ্টাডিটো আছিলে সাহস কৰি চিনেমাখন কৰিলোঁ তাৰপিছত মই এক্টিং কৰি আছোঁ কিন্তু দেই মন যায় কৰিলোঁ আৰু কিবা কিবি কৰিলোঁ 3খনমান চিনেমা কৰিলোঁ চ' মন যায়ত মোৰ এক্টিংটো গ্ৰ' হ'ল বেছি কাৰণ মই তেতিয়া ষ্টাডি কৰি আছিলোঁ গোটেই মেথড এক্টিং কি মানে কেনেকৈ এটা কেৰেক্টাৰত থাকি এক্টিং কৰিব পাৰি আৰু মোৰ ফেভৰেট কেৰেক্টাৰবিলাক মানে এক্টৰবিলাক তেনেকুৱা নাছিৰুদ্দিন শ্বাহ কামাল হাছান ডেনিয়েল ডি লুইছ মাৰ্লন ব্ৰেণ্ডো অবভিয়াছলি চাৰ্লি চেপলিন আজিলৈকে ফেভৰেট চ' সেই তেনেকৈ ষ্টাডি কৰি এতিয়া এক্টিংটো গ্ৰ' কৰি আছোঁ যিমান পাৰোঁ নিজকে মই সেইকাৰণে চব চিনেমাত বেলেগ বেলেগ কেৰেক্টাৰ কৰি আছোঁ মই মিছন চাইনাত বেলেগ আৰ্মি অফিচাৰ এজন কাঞ্চনজংঘাত বেলেগ কিলাৰ এটা এতিয়া স্বীকাৰ কৰিম তাত মই আদিবাসী ল'ৰা এটা এক্টিং কৰিম লাষ্ট আপুনি ডাক্তৰ বেজবৰুৱাতটো পাগলা এটা কৰিছোঁ সেইটোত মানে আপুনি জুবিনময়ে হৈ আছে আগৰ চোৱা পিছৰ চোৱা মানে ন গানে অভিনয়ে সেইটো কেৰেক্টাৰ পিছত মই নিজে বনাই লৈছোঁ সেইটো মই কোৱা নাছিলে এনেকৈ বোলো মই নিজে বনাই ল'ম হয় নেকি নিপন দাই ক'লে যে হ'ব তুমি নিজে বনাই লোৱা মোক সেইটোৱে লাগে চ' সেইবিলাক তেনেকুৱা মানে ফ্ৰীডম পালে ভাল লাগে এতিয়া আকৌ মই ৰবীন্দ্ৰনাথ ব্লাইণ্ড কৰিম সেইটো বেলেগ এটা ৰূপত চ' সেইধৰণে প্লেন কৰি আছোঁ আৰু মোৰ ৰিচেণ্টলি মোৰ প্ৰডিউচাৰ এগৰাকীৰ লগত কথা হ'ল মই 3-4 বছৰমান আগতে মই এনাউন্স কৰিছিলোঁ যে জুলুখন মই কৰিম জুলু এখন আটাইতকৈ ফেমাছ নভেল অসম ৰঞ্জু হাজৰিকাৰ সেইখনৰ প্ৰডিউচাৰৰ লগত কথা হ'ল এতিয়া কাৰণ সেইখন বাজেট বহুত বেছি মই অকলে নোৱাৰিম আমি দুজন আছোঁ আৰু এজন ডুবাইৰ প্ৰডিউচাৰ এগৰাকী আছে চ' সেইখন কৰিম খালি সেইখন মই ইংলিছ মাল্টিলিংগুৱেল কৰিম অলমষ্ট ইংলিছ কৰিম যাতে মই বাহিৰত কাৰণ ছাবজেক্টটো তেনেকুৱা বনৰীয়া ম'হ এটাৰ ওপৰত ইটছ এ লাভলি ষ্টৰী
গতিকে সেই ধৰণে প্লেন কৰিছোঁ অহা বছৰ চাগে মই জুলু ষ্টাৰ্ট কৰিম মুঠতে আহিবলগীয়া আমি কেইখন চিনেমা কাৰণে আমি ৰৈ এটা আছো চিকাৰ আছে ৰৈ বিনালে আছে জুলু ইংলিছ বাপৰে আৰু এখন হিন্দী এখন প্লেন কৰি আছোঁ বঢ়িয়া ষ্টৰী এটা আৰু সেইখন অৱশ্যে নাম দিয়া নাই মই আৰু মই বেছিভাগ ষ্টৰী সপোনত পাওঁ সেইটো এটা ইণ্টাৰেষ্টিং কথা সেইটো আপুনি ক'ৰবাত কৈছিলে নেকি এবাৰ মোক সপোনত আহে ষ্টৰীটো মই ৰাতি জাপ মাৰি উঠি পেলাই আকৌ লগে লগে লিখি থয় চিনপচিছটা লিখি থৈ দিওঁ নহ'লে পাহৰি যোৱা যায় ন সপোন হয় 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 চ' পিছদিনা মোৰ হেল্প হয় আৰু এইটো হিন্দী ষ্টৰী এটা মই ভাবিছোঁ সেইটো সপোনত পোৱা ষ্টৰী পূৰ্বজন্মৰ ষ্টৰী এটা অলপ অদ্ভুত কাইণ্ড অফ ষ্টৰী সেই সপোনত দেখিছিলে চাগে আপুনি পূৰ্বজন্মত কেতিয়াবা চাগে সেইটো প্লে কৰিছিলে হয়তো হ'বও পাৰে সেই কেৰেক্টাৰটো অলপ স্পৰ্টছ ৰিলেটেডো হয় কিন্তু ভাল ষ্টৰী আৰু আচ্ছা এতিয়া এইখিনিৰ মাজতে আৰু এটা কথা সুধোঁ আপুনি খুব মানৱ দৰদী আপুনি বহুতকে বহুত সহায় কৰে কিন্তু কেতিয়াবা কিছুমান মানুহৰ টকা পইচাৰে অজস্ৰ ভাণ্ডাৰ থাকিলেও সেই মনটো নাথাকে তেনেধৰণৰ কাম কৰি আপুনি কিমান সুখী হয় দিব পৰাটো আচলতে মানে নিজৰ ব্লাডত থাকিব লাগিব ইটছ এ মেণ্টেলিটি ধনী মানুহ ঢেৰ আছে কেই পইচা দিয়ে ডেইলি এতিয়া মোৰ কথা হ'ল যে মই ডেইলি যিমান পইচা ঘটো তাৰ আধাতকৈ বেছি পইচা মই বিলাওঁ কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয় আৰু সেইটো কাৰণে মই মানে বহুত পইচা লৈ ফুৰিবলগীয়া হয় ডেইলি ক'ত কাক দিব লাগে কোনো ঠিক নাই আপোনাৰ টকা পইচা কোনে চায় কোনেও নাচায় আপোনাৰ সম্পত্তি কোনে চায় মেনেজাৰ চায় বাৰু সেইবিলাক চায় প্ৰগ্ৰেম চাগে মই সেইবিলাক মই নাচাওঁ আকৌ সেইবোৰ তাহাঁতি শ্বৰ্ট আউট কৰে মই যিবিলাক মানে নিজে যিখিনি ঘটো গান গাই ঘটো বা মিউজিক কৰি ঘটো সেইবোৰ পইচা সেইটো হিচাপ অকল মোৰ ওচৰত থাকে আৰু ঘৰৰ পৰা ওলাওঁতে সেইকাৰণে বেছি পইচা লৈ আহোঁ তাৰপিছত বিলাই গৈ থাকোঁ ডেইলি ঘৰৰ লগত মানুহ ৰৈ থাকে বেমাৰ আজাৰ পঢ়া শুনা কিবা কি থাকোঁ আৰু নাই আৰু লাষ্টত কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয় আকৌ মই মোৰ ড্ৰাইভাৰটোৰ পৰা লওঁ চিকিউৰিটিৰ পৰা লওঁ গতিকে তেনেকুৱা এটা মানে ইটছ এন হেপিনেছ মই ভাল পাওঁ হেপিনেছ তেনেকুৱা এটা মনত থকা মানে হেৰি আৰু যিটো আপুনি আটাইতকৈ সুখী হয় এইটো কাম কৰি লৈ হেপিনেছ আটাইতকৈ বেছি থকা কিবা মনত পৰেনে তেনেকুৱা মই দি ভাল পাওঁ ধেৰ দিছে আপুনি দিয়ে থাকোঁ দি ভাল পাওঁ আৰু কোনোবাই যদি অকণমান হেপিনেছ পায় সেইখিনিতে সুখী সেইটো মোৰ হেৰি আৰু আনন্দ সেইখিনি হৈছে আপুনি সুখী হোৱাৰ এটা জাৰ্ণি পথ আপুনি ক'ৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ সেইটো আমাৰ ঘৰতো আছিলে আচলতে মই আগতে দেউতাহঁতকো দেখিছোঁ বিলাই ভাল পায় বিলাই ভাল পায় যাৰ কিবা প্ৰব্লেম হ'লে দিবই আৰু আই থিংক যেতিয়া বিলাই তেতিয়া আকৌ সেইটো ঘূৰিও আহে সেইটো এটা ইটছ এ প্ৰচেছ ইটছ নাথিং সেইকাৰণে সেইখিনি আপুনি পাইছে মই মোৰ ওচৰত 1 লাখ টকা থাকিলেও মই খাতিৰ নকৰোঁ চিন্তা নকৰে 1 টকা থাকিলেও মই চিন্তা নকৰোঁ সেইটো অকণমান ময়ো নকৰোঁ আহিব বুলি ভাবোঁ আৰু ক'ৰবাৰ পৰা ঘূৰি পকি আজি নাই কাইলৈ আহিব চ' এইবিলাক হৈছে ভাল লগা কাৰণ জীৱনটো জীয়াই থকাৰ কিন্তু কেতিয়াবা কিছুমান কাম কৰি অলপ অনুতপ্ত হোৱা যায় আনক নকলেও নিজে অকণমান ফিল কৰা যায় তেনেকুৱা কিবা কাম মনলৈ আহে নেকি কিবা কৰিছোঁ মানে মই কেতিয়াবা হঠাৎ মই অলপ এক্সেণ্ট্ৰিক নহয় মানুহটো কেতিয়াবা পিছত অকণমান মানে খং উঠে এইটো নকৰিলেও হ'ল তেনেকৈ বেছি ৰিয়েক্ট কৰি দিওঁ কিছুমান কথাত সেইটো মানে ঠাণ্ডা মগজুৰে কৰিব পাৰি এক্সেণ্ট্ৰিক হ'লেও উপায় নাই ফটকৈ খংটো উঠি যায় আৰু ফটকৈ কাৰোবাক মাৰপিটো কৰি দিওঁ কেতিয়াবা পিছত বেয়া লাগে মানে ৰিচেণ্টলি ল'ৰা এটাক মাৰিলোঁ মই সেইটো মোৰ বিৰাট ডাঙৰ ফেন কিয় মাৰিলে সি বাৰু ৰাতি প্ৰগ্ৰামৰ পিছত আহি মই হোটেলত খাবলৈ লৈছোঁ সি মানে অলপ খাই বৈ আহিছে বাৰু আজি মানে চেল্ফিৰ কাৰণে কামুৰি আছে বাৰে বাৰে এবাৰ তুলিলে 10 বাৰ লাগে তাক মোক খং উঠি গ'ল লৈ পেলাই চৰ মাৰি দিলোঁ মই কান্দি কান্দি ঘৰলৈ গ'লগৈ আৰু পিছত বেয়া লাগিছে মই কেলেনো মাৰিলোঁ তাক সেইটো সৰু সুৰা ঘটনা থাকে মই খালি মানে ব্লাণ্ট আৰু মই কিবা এটা ভুল দেখিলে মই নিচিঞৰাকৈ থাকিব নোৱাৰোঁ কোনোবাই বেলেগে কোনোবাই কওক নকওক মই খাতিৰ নকৰোঁ মই তেনেকুৱা কণ্ঠৰ দৰকাৰ হয় প্ৰয়োজন আছে আৰু আপোনালোকৰ কণ্ঠ নুশুনিলে কোনে শুনিব আমি হৈছোঁ সাধাৰণ নাগৰিক আমাৰ কথা নুশুনিব বেছিভাগ মানে মনে মনে থাকে প্ৰব্লেমটো সেইকাৰণে অকণমান ফ'ৰ্চ এটা দিয়া এটা মানুহ থাকিব লাগিব যদিও মই পলিটিকেল নহয় মই নন পলিটিকেলি মই চিয়'ৰ পলিটিকেলৰ কথা ওলাইছে যদি ৰাজনীতি আৰু জুবিন গাৰ্গ বুলি যদি কওঁ তেতিয়াহ'লে মই আনি দিছোঁ আৰু সেইটোত মই একেবাৰে নাই মই খালি কা আন্দোলন লাগি দিছিলোঁ কাৰণ সেইটো আমাৰ দৰকাৰ আছিলে কাৰণ সেইটো বস্তু বেয়া পাইছিলোঁ মই এতিয়াও বেয়া পাওঁ এতিয়াও বিৰোধিতা কৰোঁ ৰাজনীতি শব্দটোক আপুনি কেনেকৈ ডিফাইন কৰিব ৰজাৰ নীতি আৰু সেইটোৱে ৰাজনীতি ৰজাই যিটো কয় সেইটোৱে হয় আৰু ৰাজনীতি ৰজা কেনেকুৱা হোৱা কাৰণ ৰাজনীতিত মানে উঠাৰ লগে লগে সেই ৰজাই হৈ যায় এইটো সেই ৰজাজন কেনেকুৱা হোৱা উচিত তেতিয়া প্ৰজাটোক পাহৰি যায় যে প্ৰজাই যে ৰজা বনাইছে সেইটো কথা বেছিভাগ মানুহে পাহৰি যায় সেইটো নাপাহৰিলে ভাল ৰজা তেনেকুৱা হোৱা উচিত মই একদম ছ'চিয়েলিষ্ট মই লেফটিষ্ট মানুহ মই বিজেপিও নহয় মই কংগ্ৰেছো নহয় মই এ জি পিও নহয় মই কোনো পাৰ্টিত নাই আজিলৈকে
আৰু মোৰ ছ'চিয়েলিষ্ট চিন্তাধাৰা এতিয়া ইণ্ডিয়াত নাই, কোনো ফ'ল' নকৰে, যিকেইটাই ফ'ল' কৰে সেইকেইটা মনে মনে থাকে, লুকাই থাকে তাৰমানে ভয় খায়। কিন্তু মই অপেনলি কওঁ যে আমি ছ'চিয়েল লেফটিষ্ট। মই চেপলিন ভাল পাওঁ, মই চে গুয়েভাৰা ভাল পাওঁ, বিষ্ণুৰাভা ভাল পাওঁ, সেইটো চিন্তাধাৰা মানুহ। আপুনি নিজৰ মনৰ মালিক আচলতে, সেইটো বস্তু আপুনি গোটেই আপোনাৰ সত্তাটোতে ধৰা পৰে। এই যে আৰু চব চিন্তা মানুহৰ কাৰণে, নিজৰ কাৰণে একো চিন্তা নহয়। সেইটো মানে কি, ধৰি লওক আপুনি আজিও দেখিছোঁ আপুনি ৰং বিৰঙী শাৰ্ট পিন্ধে, টুপি এটা ব্লেড এখন পিন্ধি আছে চশমা আকাৰত। চ' এই যে খুব জিলিকি কাপোৰ পিন্ধে কেতিয়াবা, মানে নিজক অলপ বেলেগ ধৰণৰ ব্যতিক্ৰমী যে ৰূপত যে ওলায়, সেইটো আপোনাৰ হবি নে নে সেইটো আনক আকৰ্ষণ কৰিবলৈ এনে নিজৰ ভাল লাগে? বেছিভাগ গিফ্ট কিন্তু দেই, পেণ্টটো গিফ্ট, শ্বাৰ্টটো গিফ্ট, সেইটো আচলতে গম পাই ন আপুনি এজন ৰঙিয়াল মেজাজৰ মানুহ, ব্ৰেচলেটডাল গিফ্ট, টুপিটো গিফ্ট, চশমাযোৰ গিফ্ট। মানুহৰ গিফ্টবিলাক এনেকুৱা কিয় হয় জানিব লাগিব আপোনাৰ টেষ্ট তেনেকুৱা। মোক আজিলৈকে অকল খালি জাঙিয়াহে গিফ্ট দিয়া নাই কোনো। মোৰ বম্বেত গাড়ী গিফ্ট দিছে, হণ্ডা চিভিক এখন। ৰিচেণ্টলি দাদাজনে 5 লাখ টকা ঘড়ী গিফ্ট দিছে, মই ঘড়ী নিপিন্ধোঁ আগতে। 1 লাখ টকা জোতা দিয়ে, বোলো ইমান দামী বস্তু কিয় দিছে, সস্তীয়া বস্তু দিয়ক। মৰমত দিছে, পিন্ধি আছোঁ আৰু উপায় নাই। জাঙিয়াকেইটা মানে আপুনি নিজে কিনিবলৈ যায়? সেইকেইটা নিজে কিনি। অ'কে, ঠিক আছে। চ' আৰু এটা কথা সুধোঁ, এই যে কেতিয়াবা হঠাৎ খুটা বগাই দিয়ে হয় নাই, হঠাৎ মই নিজে আছোঁ এখন ধাৰাপুৰ, নহয় মই নামটো মেনশ্যন কৰিলে ভুল হ'ব, মই একদম নামটো পাহৰিছোঁ, এয়াৰপৰ্টৰ সিফালে ঠাইখনলৈ গৈছিলোঁ, তাত মই এংকাৰিং কৰিছিলোঁ আপোনাৰ শ্ব' এটাত। বাৰে প্ৰতি আপুনি মানে খুব গৰম লাগিছে, আপুনি গামোচাখনেৰে মুচি আছে, এটা সময়ত আপুনি মানে এনেকুৱা ধৰণৰ এটা প্ৰতিক্ৰিয়া, মানে আপুনি গামোচাখন পেলাই দিলে। সেইবিলাকত কাৰণ থাকে, কাৰণ সেই গামোচাখন শিপিনীয়ে বোৱা গামোচা নাছিলে অসমীয়া, মই চুলেই গম পাওঁ। চ' মই সদায় সেইটোত এমফেচিছ দিওঁ যে আমি আমাৰ শিপিনীয়ে বোৱা গামোচা ইউজ কৰিব লাগে। চাউথৰ পৰা সেইবিলাক মানে হেৰিত লুমত বনাই পেলাই পঠায়, সেইবিলাক মানুহে চিনি নাপায় আচলতে, কিনি দিয়ে। কিন্তু সেই সজাগতাটো আমাৰ লাগে, আমাৰ নহ'লে আমাৰ শিপিনীবিলাক মৰি যাব, বাহিৰৰ হেৰি খাই আছে গোটেই পইচাটো। চ' সেইটো কাৰণে দলিয়াই দিছিলোঁ খঙত। সেই উদ্দেশ্যটো বাৰু ঠিকেই আছে, কিন্তু এই যে খুটাটো বগাই দিয়ে, মই কৈছিলোঁ যে এইবিলাক গামোচা নালাগে। কিন্তু খুটাটো বগালে আপোনাৰ যদি কেতিয়াবা পৰি আহে, তাৰপিছত আপোনাৰ মই ভাল বগাওঁ সৰুৰ পৰা, গছ চছ বগাওঁ, তামোল গছ বগাওঁ, এতিয়াও বগাওঁ। খুটা বগাটোতো এটা কাৰণ আছে, সেইটো বহুতে নাজানে, মই কৈছোঁ বাৰু আজি। সেই প্ৰগ্ৰেমটোত মানে কি, মনোৰঞ্জন সিঙে পাতিছিলে, NDTV শ্ব' আছিলে। চ' মোক টানি আজৰি ভিতৰলৈ ভৰাই লৈ গ'ল, বহুত ভিৰ আছিলে। আৰু বাহিৰত মানে 1 ঘণ্টামান ৰামেশ্বৰ পাঠক, আমাৰ লোকগীতৰ সম্ৰাট, তেখেতক থিয় কৰাই থৈ দিলে 1 ঘণ্টামান বাহিৰত। আৰু ইভেন জয়াপ্ৰদা আহিছিলে, জয়াপ্ৰদাকো সোমাওঁতে 0.5 ঘণ্টামান থিয় কৰাই থৈছে। চ' সেই মিছমেনেজমেণ্টটো দেখি পেলাই মোক খং উঠিলে। তো মই মনোৰঞ্জন সিঙক ক'লোঁ, মই বোলো আজি মই মদ খাম আৰু গোটেই শ্ব'টো ধ্বংস কৰি পেলাম। এইটো মানে প্লেনিং আছিল? য়েছ, মই কৈ পেলাই কৰোঁ, মই লোক ঢাককৈ একো নকৰোঁ। মনোৰঞ্জন সিঙে মোক এনেকৈ কৈছে, প্লিজ জুবিন ভাই, প্লিজ ডোণ্ট ডু ইট। আই উইল ডু ইট। পানিছমেণ্ট মানে সেইটো আছিল? পানিছমেণ্ট। হোৱাট ডিড ইউ ডু দেট? ৰামেশ্বৰ পাঠক তাৰপিছত গুচি গ'ল ঘূৰি, 1 ঘণ্টামান বুঢ়া মূৰটো থিয় হৈ আছে। তেওঁ শ্ব' কৰিবলৈ নহ'ল আৰু? তেওঁক মানে কিবা চিফ গেষ্ট নে কিবা মাতিছিলে। আচ্ছা। তাৰপিছত আৰু মোক খং উঠি গৈ আছে, আৰু লাষ্টত 3টামান গান গালোঁ, তাৰপিছত বগাই দিলোঁ আৰু শ্ব'খন ধ্বংস চেছ। মোৰ কাৰণ এটা থাকে, মই এনেই নকওঁ। মানে আঁৰত কাৰণ এটা থাকে। মদ শব্দটো উলিয়াইছে যেতিয়া, সেইটো এটা সোধোঁ আৰু অকণমান ধৃষ্টতা কৰোঁ। মদৰ লগত বহুত মিতিৰালি আপোনাৰ, গোটেই সহযাত্ৰীসকলে জানে। মই কিন্তু বহুত দেৰিকৈ মদ খাইছোঁ। দেৰিকৈ মদ খাইছে? কিমান বয়সৰ পৰা? মই ডিগ্ৰী 2nd year মানত প্ৰথম মদ খাই পাইছোঁ। তাৰ আগতে মই খোৱা নাছিলোঁ, তেতিয়া আমাৰ লগৰবোৰে খাই, মই নাখাওঁ। চ' সেই ইমান আমি সেইখিনি কথা নাজানো কেতিয়াৰ পৰা আৰম্ভ কৰিছে, আজি শ্ব'টোত বাৰু গম পাইছোঁ অকণমান দেৰি কৰি। মাজে মাজে বাঢ়ি যায়, কেতিয়াবা আকৌ কমাই দিওঁ। মই সেইটোৱে জানিব বিচাৰিছোঁ, বিকজ মানুহে আপোনাক নিবিচাৰে সেইটো ৰূপত, স্বাস্থ্যটোৰ কথা ভাবে, কিন্তু সেই যে ইমান মিতিৰালিৰ পিছত আপোনাক মদে আপোনাক কি দিলে বুলি ভাবে, আৰু মদৰ পৰা কি হেৰুৱালে বুলিও ভাবে কিবা, যদি হেৰুৱাইছে? মদে মোক ইনস্পায়াৰ কৰিছে বাৰু, নকৰা নহয়। মোৰ খুব বেছি ধুনীয়া গানবিলাক বেছিভাগ মদ খাই বনোৱা গান। প্ৰথম কথা সেইটো কিয় হয় আচলতে? সেইটো ৰেষ্টলেছনেছ, সেইটো একো নাই। সেইটো মদ খালে পৰা খং চং বাঢ়ি যায়, সেইটো বেয়া এটা কথা। আৰু লিভাৰ প্ৰব্লেম হয় সাধাৰণতে, মোৰ হৈছিলে মাজতে। আৰু মদে মোক গণ্ডগোল কৰিছে বহুত, নকৰা নহয়। কাজিয়া পেচাল হৈছে বহুত, আৰু অভঙালী কৰিছোঁ বহুত। আৰু কা আন্দোলনৰ সময়ততো মানে বহুত বেছি হৈ গৈছিলে, মই শুবলৈ নাপাওঁ, ৰাতিপুৱাই লৈ যায় আন্দোলন কৰিবলৈ, যাওঁ, যেতিয়াই তেতিয়া মদ খাই দিওঁ। তাৰপিছতে বেমাৰ হ'ল এট্ৰপি।
তো সেইটো এটা কাৰণ গতিকে মদটো আচলতে কণ্ট্ৰলত খাব পাৰিলে ভাল এতিয়া কণ্ট্ৰলত খাই নি এতিয়া সদায় control- খায় নেকি আপুনি ৰেগুলাৰ খাওঁ আমাৰ গোটেই চাৰ্কলটো তেনেকুৱা সেইটো হয়। য'তেই যাওঁ মদটা উলিয়াই আৰু কোনোবাই কয় আপোনাৰ কোনোবাই আৰু মই ইনচিষ্টো কৰে ষ্টুডিঅ'ত আৰু মই ইমান বেছি কাম কৰোঁ ষ্টুডিঅ'ত ৰাতিপুৱালৈকে কাম কৰি থাকোঁ 7টা 8টা বাজি যায় আজিকালি মই 1টা বজাত শুই দিওঁ 1টা 1:30 আগতেতো লাষ্ট মই 30 বছৰ মই হোল নাইট কামেই কৰি আছোঁ ৰাতিপুৱালৈকে গম নাপাওঁ কেইটা বাজে ষ্টুডিঅ'ত সোমাই থাকোঁ গান কৰি থাকোঁ মদ খাই থাকোঁ চ' তেতিয়া সেই পৰিমাণটো বাঢ়ি যায় নিজে গম নাপায় সেইবিলাকে অলপ গণ্ডগোল কৰে পিছত আৰু কোনোবাই ইনচিষ্টো কৰে নি খাবলৈ নে নিজে নাই মোক নকৰে মই কাকো ইনচিষ্ট নকৰোঁ মোকো নকৰে আৰু মই বেলেগৰ মদো নাখাওঁ মই নিজে লৈ আহোঁ মই নিজে খাওঁ কোনোবাই যদি খাব বিচাৰে মই খুৱাওঁ ফ'ৰ্চ নকৰোঁ চ' ইটছ লাইক দেট আৰু মদটো কমাই খাব পাৰিলে ভাল চবকে কওঁ আজি এই শ্ব'টোৰ পৰা গৈ আৰু খালে ভাল মদ খাব লাগে দামী মদ মুঠতে খাব ভাল লাগে ভাল মদ যদি খাই মানে ভাল মদ খাওঁ কিছুমানে সস্তীয়া মদ খাই দিয়ে বেয়া কথা এফৰ্ড কৰিব নোৱাৰে বাৰু চবে তাৰমানে এইটো ডিপেণ্ডছ মানে এনেকুৱা হয় নেকি যে আপুনি এতিয়া আমাৰ এই শ্ব'টোৰ পৰা যেতিয়া যাব যদি তেনেকুৱা এটা বিশাল পৰিৱেশ তেনেকুৱা ধৰণৰ হয় পৰিৱেশ এটা থাকে তাত হয়তো বেছি খাই দিব পাৰে আৰু যদি পৰিৱেশ এটা সৃষ্টি নহয় তেতিয়া কমো খাব পাৰে নাই এইকেইদিন মই ইমান খোৱা নাই এইকেইদিন মই ৰেগুলাৰ কাম কৰি আছোঁ বাৰু কিন্তু কম খাই আছোঁ অলপ আৰু আজি তেনেকুৱা একো নাই আজি প্ৰগ্ৰেমৰ পিছত মোৰ ফ্ৰেণ্ড এজন আহিছে বেষ্ট ফ্ৰেণ্ড এজন তাৰ লগত ডিনাৰ কৰিম তেতিয়া চাগে 2টা পেক খাম আৰু খাব আৰু মুঠতে ইহঁতে খুব হাঁহিছে ইয়াত আছে কেইটামান খোৱা মদটো চবেই খায় মদটোতো আমাৰ ট্ৰেডিশ্যন নহয় জানো আমাৰ চব ট্ৰাইবেল নহয় ময়ো এতিয়া আহোম ছোৱালী আমাক আহোমৰ মানে চবে জন্মতে ঘৰতে মুখত বনাই দিয়ে না মুখতে দি দিয়ে আৰম্ভণিতে কেঁচুৱা জন্ম হ'লে প্ৰথমে এটোপাল দিয়ে সেনেকৈ ময়ো খাইছোঁ বাৰু সেইটো ৰহি বুলিয়ে কয় আপুনি গ'লে খুৱাম শিৱসাগৰত এতিয়া কথা হ'ল হেৰি আৰু আকৌ এটা আমি গান শুনিম কিন্তু আপোনাৰ কাৰণে পৃথিৱীৰ বিভিন্ন দেশৰ মানে বাহিৰত যেতিয়া যাওঁ পৃথিৱীৰ চব দেশৰে বেলেগ বেলেগ মদ থাকে বেলেগ ধৰণে বনায় বেলেগ টেষ্ট মই টেষ্ট কৰি ভাল পাওঁ মুঠতে মদ খাব লাগে মদে মানুহক খাব নালাগে সেইটো হ'লে বেয়া আৰু সেইটোৱে হ'ব লাগে মূল মন্ত্ৰ মই ভাবোঁ হয়নে লিভাৰটো বেয়া কৰি দিয়ে ন প্ৰব্লেমটো লিভাৰ বেয়া কৰি দিয়ে এতিয়া এটা ছাৰপ্ৰাইজ আছে সৰু দিওঁনে আপুনি চাবনে আপোনাৰ খুব বেছি আপোনাক ভাল পোৱা এগৰাকী ব্যক্তি আপোনাক নামটো মই এতিয়া নকওঁ পিছত ক'ম আপুনি শুনি লওক আপুনি প্লে' কৰি ল'ব তেখেতে আপোনাৰ বাবে এটি বাৰ্তা দিছে গতিকে মই আপোনাক শুনাওঁ জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ সৃষ্টিৰ বিষয়ে জুবিন গাৰ্গৰ গানৰ বিষয়ে কথা পাতি থকা হৈছে আইচেংফাৰ যাত্ৰাত জুবিন গাৰ্গৰ বিষয়ে কথা পাতি থকা হৈছে জুবিন গাৰ্গৰ কথা সকলোৱে জানে অসমৰ সংগীত জগতৰ এটা বিশেষ অধ্যায়ৰ নাম জুবিন গাৰ্গ এটা সময়ত বিভিন্ন কাৰণত বিভিন্ন আৰ্থসামাজিক ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰণত অসমীয়া গান শুনিবলৈ বেয়া পোৱা হৈছিল বিশেষকৈ যুৱ প্ৰজন্মই সেই সময়তে ডাৱৰৰ মাজৰ বিজুলীৰ দৰে জুবিন গাৰ্গ আমাৰ মাজলৈ আহিল আৰু জুবিন গাৰ্গৰ গানে ইমানেই বেছি জনপ্ৰিয়তা অৰ্জন কৰিলে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত পৰৱৰ্তী সময়ত সেয়া যুৱ প্ৰজন্মৰ পৰা তাতকৈ সৰু শিশুসকলৰ বা বয়সস্থ লোকসকলৰ মাজলৈও সেই জনপ্ৰিয়তা গ'ল তো জুবিন গাৰ্গৰ গানে অসমীয়া ল'ৰা ছোৱালীক অসমীয়া গান শুনিবলৈ এক প্ৰকাৰ বাধ্য কৰালে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব জুবিন গাৰ্গৰ গানৰ যি বিশেষত্ব সেয়া মোৰ মতে আচলতে কেইবাটাও আছে জুবিন গাৰ্গে কথাংশৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে লিৰিক্স তাৰপিছত আহিল সুৰ জুবিন গাৰ্গৰ সুৰ সাংঘাতিক ধৰণে বৰ্ণাঢ্য সম্ভৱতঃ সৰুৰে পৰাই পিতৃৰ লগত দিহিঙে দিপাঙে বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ কাৰণে জুবিন গাৰ্গে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ঠাইৰ খাদ্য সংস্কৃতি লোকসংগীত এইবিলাকৰ বিষয়ে জুবিন গাৰ্গৰ সাংঘাতিক ধৰণে জ্ঞান আছে তেওঁ তুৰাত আছিল তেজপুৰত আছিল যোৰহাটত আছিল তামোলপুৰত আছিল শিলচৰত আছিল গতিকে এই সকলো কথা পিতৃৰ লগত ঘূৰি ফুৰোঁতে একদম কম বয়সৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ঠাইৰ কৃষ্টি সংস্কৃতি লোকসংগীতৰ সম্পৰ্কে জুবিন গাৰ্গে জ্ঞান আহৰণ কৰিছিল আৰু সেইটো জন্মগতভাৱে মজ্জাগতভাৱে জুবিন গাৰ্গৰ আয়ত্তাধীন আছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া জুবিন গাৰ্গে গানৰ সুৰ কৰিবলৈ ল'লে গান গাবলৈ ল'লে সেই সৰুৰ পৰা তেওঁ পাই অহা শিকনিসমূহে বিশেষ ধৰণে কাম কৰিলে মই ভাবোঁ জুবিন গাৰ্গৰ অসমীয়া লোকসংগীত বুলি কোৱাতকৈ মই অসমৰ লোকসংগীত বুলি ক'বলৈ ভাল পাম বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসংগীত সম্পৰ্কে জুবিন গাৰ্গৰ জ্ঞান আছে দ্বিতীয়তে অসমীয়া আধুনিক গানৰ মানে যিটো ধাৰা এই ধাৰা সম্পৰ্কে জুবিন গাৰ্গৰ খুব সুন্দৰ
জ্ঞান আছে আৰু ভাৰতীয় সংগীতৰ বিষয়েও জুবিন গাৰ্গৰ চৰ্চা আছে জ্ঞান আছে আৰু আটাইতকৈ ডাঙৰ কথা পাশ্চাত্য সংগীত আৰু মধ্যপ্ৰাচ্যৰ সংগীত বা আমি আৰবিয়ান হেৰি বুলি ক'ব পাৰোঁ মিউজিক বুলি সেই সম্পৰ্কে জুবিন গাৰ্গৰ জ্ঞান আছে এতিয়া জুবিন গাৰ্গে এই গোটেইখিনি বস্তু একেলগে আনি গোটেইখিনি অসমীয়াকৰণ কৰিছে সেইকাৰণে জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ কণ্ঠ জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ সুৰ জুবিন গাৰ্গৰ সংগীত এই সকলোতে এটা অসমীয়া গোন্ধ আছে যদিও বা তাত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন সুৰৰ বিভিন্ন সৃষ্টিৰ বিভিন্ন ধাৰণাৰ বিভিন্ন ঘৰাণাৰ সংমিশ্ৰণ ঘটিছে কিন্তু আটাইতকৈ ডাঙৰ কথা গোটেইখিনি সংমিশ্ৰিত ঘৰাণা মানে উপাদান সমল গোটেইখিনিয়ে জুবিন গাৰ্গে অসমীয়াকৰণ কৰিছে মঞ্চৰ গীত থিয়েটাৰৰ গীত চিনেমাৰ গীত বিভিন্ন উপলক্ষৰ গীত এই সকলো ক্ষেত্ৰতে জুবিন গাৰ্গে ইমান সুন্দৰকৈ পৰিৱেশন কৰে আৰু গীতৰ শব্দ আৰু সুৰে দাবী কৰা আৰু সংগীতে ক'বলগীয়া ধৰণে মানে জুবিন গাৰ্গৰ কণ্ঠই আচলতে সুন্দৰকৈ কথা কয় আৰু সেইকাৰণে জুবিন গাৰ্গৰ গুণগ্ৰাহী গান ভাল পোৱা মানুহ দিনক দিনে কমি অহা নাই বাঢ়িহে গৈছে আৰু দিন বাগৰাৰ লগে লগে জুবিন গাৰ্গৰ অভিজ্ঞতা এনে কিছুমান মানে কথা শিকাইছে যে মানে সকলোৱে হয়তো জানে যে এটা দিনত জুবিন গাৰ্গে ৩৭টালৈকে গান বাণীবদ্ধ কৰিছিলে ষ্টুডিঅ'ত কিন্তু সেই সময়ত গোটেই কথাবিলাক আচলতে বুজি পোৱা হোৱা নাছিল এইবিলাক যদি তেতিয়াই ছিষ্টেমেটিকেলি আগবাঢ়িলে হয় মানে পদ্ধতিগতভাৱে তেতিয়াহ'লে হয়তো জুবিন গাৰ্গে এটা আন্তৰ্জাতিক স্বীকৃতি কেতিয়াবা পালেহেঁতেন গতিকে জুবিন গাৰ্গ অসমৰ যুৱ প্ৰজন্মৰে নহয় অসমীয়া মানুহৰ প্ৰাণে প্ৰাণে আছে কোহে কোহে আছে সেইজন জুবিন গাৰ্গ অৰ্থাৎ গায়ক জুবিন গাৰ্গ গীতিকাৰ জুবিন গাৰ্গ সুৰকাৰ জুবিন গাৰ্গ সংগীত পৰিচালক জুবিন গাৰ্গ চিত্ৰশিল্পী জুবিন গাৰ্গ আৰু কবি জুবিন গাৰ্গ জুবিন গাৰ্গৰ গান খুব শুদ্ধভাৱে শিকি পৰিৱেশন কৰিবৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছে এইকাৰণে যে এতিয়া জুবিন গাৰ্গৰ গীতবোৰ সুন্দৰকৈ শিকিবলৈ বহুত সমল আছে গতিকে বহুত ঠাইত আমি দেখোঁ যে জুবিন গাৰ্গৰ গীত গায় কিন্তু খুব ভুলকৈ গায় মই ভাবোঁ যে জুবিন গাৰ্গৰ গান শিকিবলৈ বহুত মানে সমল আছে গানবিলাক আছে জুবিন গাৰ্গ নিজে মানুহজন আছে জুবিন গাৰ্গৰ গানৰ বিষয়ে জনা মানুহখিনি আছে গতিকে মই ভাবোঁ যে জুবিন গাৰ্গৰ এটা গানো কাৰোৱেই নালাগে কিন্তু যিহেতু দুই এটা গানত কি হয় দুই এজন মানুহৰ গান যে ক'ত পায় সুৰটো লিৰিক্সটো ক'ত পাব সেই অকণমান হেৰি হয় গতিকে অকণমান খেলি মেলি হৈ যায় কিন্তু জুবিন গাৰ্গৰ মানে ক্ষেত্ৰত সেইটো নাই যিহেতু টেকনিকেলি এতিয়া গোটেই পৰিৱেশটোৱেই মানে সলনি হৈছে জুবিন গাৰ্গৰ গান শিকিব লাগিলে জুবিন গাৰ্গে নিজে গোৱা গীতখিনি আমি খুব সহজতে মানে বিচাৰি পাওঁ এই গীতসমূহ যদি আমি ভালকৈ নতুন গান গোৱা মানুহখিনিয়ে যদি চৰ্চা কৰে মই ভাবোঁ সেয়াই হ'ব জুবিন গাৰ্গক ভাল কৰাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ আৰু আটাইতকৈ ডাঙৰ উপহাৰ এয়া আছিলে গৌতম শৰ্মা আমাৰ অসমৰ কাৰ্যকৰী সম্পাদক এটা লাইন গৌতম দাৰ বাবে মোৰ বৰ প্ৰিয় ককাইদেউ এগৰাকী গৌতম আমি বহুত পুৰণা বন্ধু আমি সি ইউনিভাৰ্চিটিত থাকোঁতে তেতিয়া মোতকৈ অকণমান ডাঙৰ সি কিন্তু আমি তয়ে কথা পাতোঁ আৰু তেতিয়াৰ পৰা ৰিলেশ্যনটো আছে আমাৰ ইউনিভাৰ্চিটিৰ সময়ত ইউথ ফেষ্টিভেল হওক কিবা হওক চ' তাৰপিছত সি সাংবাদিকতাত সোমাল মই গুচি আহিলোঁ এইটো লাইনত আৰু এতিয়াতো আৰু বেছি আমাৰ আমি মানে ইনভলভড একেলগে কাৰণ গৌতমৰ পুত্ৰ ৰাহুল গৌতম শৰ্মা সি মোৰ লগত কনষ্টেণ্ট কাম কৰি আছে এতিয়া সি মোৰ চিনেমাটো এছিষ্ট কৰিছে গান লিখে মোৰ সি গানো গায় ভাল এক্টিঙো কৰে চ' তাক মই লোৱাৰ নিচিনা ভাবোঁ আপোনাক পিতা বুলিয়ে মাতে সি মাতে আৰু তেল মাৰিব লাগিলে পিতা বুলি মাতে এনে জুবিন বুলি মাতে ৰাহুল খুন্দে চ' কিবা এটা যদি দৰকাৰ হয় তাক তেতিয়া পিতা হৈ যাওঁ এনিৱে সি টেলেণ্টেড ল'ৰা সি ভাল পায় এনি টাইম আমি একেলগে থাকোঁ সি অলপ দেৰি আগত ফোন কৰিছোঁ চ' গৌতম সেই ধৰণে আৰু আমি ককাই ভাই নিচিনা কথাটো তেনেকুৱা বন্ধু বুলি নহয় লাগে ব্ৰদাৰ আৰু গোটেই জীৱন এনেকৈয়ে থাকিম একেলগে গৌতম দা আপোনালৈ মৰমখিনি দিছে খুব ধুনীয়াকৈ থেংক ইউ খুব ধুনীয়া বাৰ্তাটোৰ বাবে অ'কে জুবিন দা আপোনালৈ আৰু এটি ছাৰপ্ৰাইজ আছে আপুনি ছাৰপ্ৰাইজেছ ভাল পায়নে ভালেই লাগে অ'কে এয়া অকণমানি মোৰ ভাই এজন আপুনি দেখিলে গম পাব অ'কে আইচেংফা বা জুবিন গাৰ্গ আৰু মোৰ এটা বৰ ভাল লগা স্মৃতি আছে এবাৰ ফেচবুকত মই জুবিন গাৰ্গৰ বিষয়ে কিছু কথা লিখিছিলোঁ আৰু তাৰপাছত এখন মঞ্চত আইচেংফা বাই জুবিন গাৰ্গৰ সন্মুখত এই কথাখিনি পঢ়ি শুনাইছিল এতিয়া জুবিন দাই মোৰ বিষয়ে দুই এটা শব্দ কৈছিল সেইখিনি মই আজিও আশীৰ্বাদ হিচাপে গ্ৰহণ কৰোঁ আমি এটা কথা সদায় বিশ্বাস কৰি আহিছোঁ যে আমাৰ প্ৰজন্মটোৰ বাবে আমাৰ শৈশৱ আমাৰ কৈশোৰ আমাৰ যৌৱন এই তিনিওটা শ্ৰেণী তিনিওটা কালত জুবিন গাৰ্গ আমাৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ
জুবিন গাৰ্গৰ গানতেই আমি আমাক নিজকে বিচাৰি পাইছোঁ। আমাৰ ৰ'দ বৰষুণ বতাহ ধুমুহা সুখ দুখ সকলোতে জুবিন গাৰ্গ আমাৰ সৈতে আছে, লগত আছে সেই কণ্ঠটো। আৰু এটা কথা মই সদায় বিশ্বাস কৰি আহিছোঁ, 90 দশকৰ পাছত যদি আমাৰ প্ৰজন্মবিলাকে অসমীয়া ভাষা কৈছোঁ, তাৰ শ্ৰেয়ভাগ কৃতিত্ব জুবিন গাৰ্গৰ, তাৰ শ্ৰেয়ভাগ কৃতিত্ব জুবিন গাৰ্গে দাবী কৰিব পাৰে। জুবিন গাৰ্গৰ প্ৰত্যেকটো গীতত আমি প্ৰত্যেকটো গানত যেতিয়া আমি জুবিন গাৰ্গৰ ধন্যবাদ।